লাইফত বেছিভাগ গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে ফুলত গায় 25 বছৰ 16,000 গান মই গাইছো মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কন্দু মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছো ৰৈ বিনালে চাবলৈ দাদাইও কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম সেইটো কেতিয়া ভবা নাছিলো বহুত দিনৰ পৰা ৰখি আছো ৰৈ বিনালে চাবলৈ দাদাইও কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম সেইটো কেতিয়া ভবা নাছিলো আমাক জাষ্টিচ লাগিব যেনেকে হলেও লাগিব আমি কালি ৰাতিও সোণাপুৰৰ পৰা আহিছোগে গৈ পেলাই জুবিন দাক কৈ আহিছো আমি নিশ্চয় ৰৈ বিনালে চাম অনুৰোধ কৰিছিলে চবকে ৰৈ বিনালে চাবলৈ আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো কিন্তু বহুত বেয়া লাগিছে মনটো আমি জুবিন দাক এনেকে যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলো জুবিন দাক এনেকে চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলো আমি সৰু মানুহ বেলেগ একো বুজি নাপাওঁ ৰাজনীতিও বুজি নাপাওঁ একো বুজি নাপাওঁ কিন্তু আমি এটাই জানো জুবিন দাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে আৰু জাষ্টিচ আমাৰ CM ছাৰে দিব লাগিব যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক আমি বিচাৰ কৰিম সেইটোৱে আৰু কি ক'ম লাগিব ন্যায় দিব লাগিব আৰু আমাক জুবিন দাক ন্যায় লাগিব এতিয়াও আমি জুবিন দাক আৰু এটা কথা আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে আমিতো জুবিন দাক সদায় আমাৰ মাজত ৰাখিছো কিন্তু জুবিন দাৰ মৃত্যুৰ ৰহস্য আমাক লাগিবই আমাক এবাৰ হ'লেও ক'ব লাগিব মৃত্যু হৈছে কোনোবাই হত্যা কৰিছে আমি সেইবিলাক নাজানো আমাৰ মুঠতে খোলাখুলিকে আমাক গোটেই অনুৰাগীসকলক ক'ব লাগিব জুবিন দা এনেকে ঢুকাইছে বুলি আমি সেইটো কাৰণে ৰখি আছো আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মাক দেউতাকে যেতিয়া গলতি মানে ভুল কৰে তেনেহ'লে তাৰ অচৰটো ল'ৰা ছোৱালীৰ ওপৰত পৰে এইটো বুজি লওক আৰু CM ছাৰক মই কৈছোঁ CM ছাৰক মই অনুৰোধ কৰিছোঁ যদিহে তেখেতে কিবা জানি বুজি আমাৰ পৰা লুকুৱাইছে তেখেতৰোতো ল'ৰা ছোৱালী আছে জুবিন দা আমাৰ ফেমিলি এজন মেম্বাৰ সদস্য বুলি আমি ভাবোঁ গতিকে আমাৰ সদস্য এজন হেৰাই গৈছে তো আমি গাৰ্জেন হিচাপে আমি যিমানখিনি দুখ প্ৰকাশ কৰিছোঁ যিমানখিনি আমি চকু পানী টুকিছোঁ সেইখিনি চকু পানী কেতিয়াও অথলে যাব নোৱাৰে জুবিন দাৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াও অথলে যাব নোৱাৰে মানে সেইটো কাৰণে CM ছাৰক মই কৈছোঁ যদিহে কিবা জানে আমাক কওক অসমবাসীক কওক আমি চবেই মিলি কিবা এটা কৰিম সেইটোৱে কথা কি কৰিম মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছো ৰৈ বিনালে চাবলৈ দাদাইও কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম সেইটো কেতিয়া ভবা নাছিলো আমাক জাষ্টিচ লাগিব যেনেকে হলেও লাগিব আমি কালি ৰাতিও সোণাপুৰৰ পৰা আহিছোগে গৈ পেলাই জুবিন দাক কৈ আহিছো আমি নিশ্চয় ৰৈ বিনালে চাম অনুৰোধ কৰিছিলে চবকে ৰৈ বিনালে চাবলৈ আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো কিন্তু বহুত বেয়া লাগিছে মনটো আমি জুবিন দাক এনেকে যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলো জুবিন দাক এনেকে চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলো আমি সৰু মানুহ বেলেগ একো বুজি নাপাওঁ ৰাজনীতিও বুজি নাপাওঁ একো বুজি নাপাওঁ কিন্তু আমি এটাই জানো জুবিন দাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে আৰু জাষ্টিচ আমাৰ CM ছাৰে দিব লাগিব যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক আমি বিচাৰ কৰিম সেইটোৱে আৰু কি ক'ম লাগিব ন্যায় দিব লাগিব আৰু ন্যায় লাগিব এতিয়াও আমি জুবিন দাক আৰু এটা কথা আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে আমিতো জুবিন দাক সদায় আমাৰ মাজত ৰাখিছো কিন্তু জুবিন দাৰ মৃত্যুৰ ৰহস্য আমাক লাগিবই আমাক এবাৰ হ'লেও ক'ব লাগিব মৃত্যু হৈছে কোনোবাই হত্যা কৰিছে আমি সেইবিলাক নাজানো আমাৰ মুঠতে খোলাখুলিকে আমাক গোটেই অনুৰাগীসকলক ক'ব লাগিব জুবিন দা এনেকে ঢুকাইছে বুলি আমি সেইটো কাৰণে ৰখি আছো আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মাক দেউতাকে যেতিয়া গলতি মানে ভুল কৰে তেনেহ'লে তাৰ অচৰটো ল'ৰা ছোৱালীৰ ওপৰত পৰে এইটো বুজি লওক আৰু CM ছাৰক মই কৈছোঁ CM ছাৰক মই অনুৰোধ কৰিছোঁ যদিহে তেখেতে কিবা জানি বুজি আমাৰ পৰা লুকুৱাইছে তেখেতৰোতো ল'ৰা ছোৱালী আছে জুবিন দা আমাৰ ফেমিলি এজন মেম্বাৰ সদস্য বুলি আমি ভাবোঁ গতিকে আমাৰ সদস্য এজন হেৰাই গৈছে তো আমি গাৰ্জেন হিচাপে আমি যিমানখিনি দুখ প্ৰকাশ কৰিছোঁ যিমানখিনি আমি চকু পানী টুকিছোঁ সেইখিনি চকু পানী কেতিয়াও অথলে যাব নোৱাৰে জুবিন দাৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াও অথলে যাব নোৱাৰে মানে সেইটো
কাৰণে CM ছাৰক মই কৈছোঁ যদিহে কিবা জানে আমাক কওক, অসমবাদীক কওক, আমি চবেই মিলি কিবা এটা কৰিম, সেইটোৱে কথা। কি ক'ম আৰু সব প্রকার সব ব্যাপারী আৰ্টিষ্ট ফৰ এপ্লাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয়। কিন্তু সেই থিয়েটাৰৰ জাৰ্ণিটোৰ কাৰণে কেতিয়াও মানে ভাবো নহ'ল আচলতে লগ পাই থকা যায়। কিন্তু শেষৰ ফালে মানে 2019 মানৰ পৰা মানে মনত এনেকুৱা এটা হ'ল যে লগ পালে মাত দিওঁ বা এনেকুৱা, কিন্তু কোনো এটা মোৰ দাদাৰ লগত স্মৃতি নাই মানে এনেই কথা পাতি থকা আৰু এটা স্ক্ৰীণত, গতিকে তেনেকুৱা ধৰণৰ নাছিল। সেইকাৰণে কেইবছৰমান আগতে মই মিডিয়াৰ মাধ্যমতে মই কৈছিলোঁ যে জুবিন দাৰ লগত মানে মোৰ মৃত্যুৰ আগে আগে যিকোনো কাম এটা গান এটা হ'লেও কৰিবলৈ মন আছিলে। আৰু এদিন কি কৰিলোঁ, এই 3-4 বছৰমান আগতে মই এদিন আমাৰ জয়ন্ত কাকতি তেওঁক ফোন কৰি পেলাই কৈছোঁ, এনেইতো বহুত মানুহ থাকে ন জুবিন দাৰ লগত, ষ্টুডিঅ'ত গ'লেও বহুত মানুহ থাকে, মই কৈছোঁ যে এনেকুৱাকৈ মোক মিট কৰাই দিলে হ'ল যাতে মই 1 ঘণ্টা মই জুবিন দাকে পাওঁ, মোৰ কথাই শুনিব মানে জুবিন দা সেইদিনাখন। আৰু এদিন গৈ মই একদম দাদাৰ হাতখনত ধৰি 1 ঘণ্টা কথা পাতিছোঁ, মোৰ মনৰ যিমান কথা আছিলে চব কৈছোঁ, মানে তেনেকৈ আমি দেৱাল এখনক কওঁ আৰু চব কথা কৈছোঁ। কৈ তাৰে পিছত মই এই কথাটো কৈছিলোঁ যে দাদা মই একদম আধৰুৱা হৈ ৰ'ম যদি মই আপোনাৰ লগত এটা কামো নকৰোঁ। তাৰপিছত সেই মৰ্মে দাদাক কৈ থৈ আহিলোঁ। আৰু দাদাৰ তেতিয়া কিবা প্ৰজেক্ট এটা চলি আছিলে আৰু আমাৰো কেৰিয়াৰবিলাক পলিটিকেল কেৰিয়াৰ আপ ডাউনছবিলাক চলি থাকেগৈ, গতিকে বস্তুটো অহাও নাই মনত। কিন্তু লগ পালে কওঁ যে দাদা কি আছে প্ৰজেক্ট এনেকুৱা ধৰণৰ। তাৰপিছত যিদিনাখন ৰৈ বিনালে যেতিয়া এনাউন্স কৰিছে অসমৰ আগত, সেইদিনাখনে মানে কাৰণ ৰাজেশ দা তাৰ পৰিচালক আমি জানো আগতে, ৰাজেশ দাক 7:30 বজাত সন্ধিয়া ফোন কৰিছোঁ মানে এখন এনাউন্স কৰি দিয়াৰ লগে লগে। ৰাজেশ দাক কৈছোঁ, ৰাজেশ দা মই এনেকৈ জুবিন দাক কৈ থৈছোঁ, গতিকে ৰৈ বিনালেত মই নাজানো ক'ত মোক দিয়ে, কিন্তু মই জুবিন দাৰ মানে পিছফালে হ'লেও মানে পাছিং এটা হ'লেও মানে কৰিম, মানে এটা শ্বটত মানে মই কৰিমেই, কি কৰে কৰক আৰু। কৈছে নাই তই কৰিবি, তোৰ পাছিং নহ'ব নহয়, তই বেলেগকৈ ল'ব লাগিব, তই এবাৰ কম বোলো নাই মোক জুবিন দাক মেছেজ দি থোৱা আছে চ' কৰিম। তাৰপিছত সেই তেনেকৈ সেইদিনাখনেই জুবিন দাৰ জাপৰিগোগত প্ৰগ্ৰেম এটা আছিলে মই জানো, আগদিনাখন তাত মই কৰি আহিছিলোঁ। পংকজ ইংতিক আকৌ কৈছোঁ, ৰাতি দেৰিকৈ মানে আকৌ পংকজ ইংতিক ফোনটো লগাই দিছে জুবিন দাক ক'লোঁ, মই বোলো দাদা টাইম আহি গ'ল, আপোনাক কৈ থাকিছিলোঁ মই। কৈছোঁ মানে এইখন মিউজিকেল চিনেমা নহয়, এতিয়া কেনেকৈ কি মিলাম, মই কৰি আছোঁ। তাৰপিছত পিছদিনাখন ৰাতি নে তাৰে পিছদিনাখন ৰাতি ফোন কৰিছে, কৈছে বা তোৰ মানে সপোন পূৰণ হ'ল দেই, এইটো হৈ গ'ল, এইটো মই আছোঁ নহয়, এতিয়া হৈ যাব তোৰ কেৰেক্টাৰটো আমি এতিয়া কৰি আছোঁ, কাৰণ তোকতো যেনেকৈ তেনেকৈ আমি উলিয়াব নোৱাৰোঁ আঙুৰ লতাক। তাৰপিছত গৈ সেই স্ক্ৰিপ্টখনত মানে য'ত নেকি এটা কেৰেক্টাৰ য'ত সংলাপো নাছিলে, গৈ মানে সেইটো 4টা চিনত উইথ সংলাপ আহি গ'ল। তো মই বহুত বেছি মানে সুখী হৈ আছিলোঁ, আৰু শ্বুটিঙো ইমান ধুনীয়াকৈ হৈ গ'ল, মানে খুব ধুনীয়াকৈ চলি আছিলে। গোটেইবিলাক শেষ হ'ল সেই দিনটোত, গোটেইবিলাক সপোন। আৰু তাৰে কেইদিনমান আগত 16 তাৰিখে চাগে মই কথা পাতিছোঁ যে হেৰিখিনি ডাবিংখিনি কৰি থৈ দিবি টুৰখিনি। চ' গতিকে সেই তেতিয়ালৈকে কথা পাতিছোঁ। মোৰ ওমেন কমিশ্যনৰ কামবিলাক মই বোলো শেষ কৰি থৈ দিওঁ, প্ৰমোশ্যনৰ কাৰণে ৰেডি হৈ থাকিব দিছিলে। থান বান হৈ গ'ল, মানে এটা দিনত এটা খবৰে গোটেই স্থবিৰ হৈ গ'ল চাৰিওফালৰ পৰা। গতিকে আজিৰ দিনত তাকে আহিছে যে মৃত্যুৰ আগে আগে ক'ৰবাত মোৰ মৃত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁৰ মৃত্যুৰ আগে আগে ক'ৰবাত মোৰ সপোনটো পূৰণ হৈ থাকিলে। গতিকে একেলগে কাম কৰিলোঁ, কিন্তু একেলগে চোৱা নহ'ল আৰু একেলগে চাব নোৱাৰিলোঁ। এতিয়া আজিৰ দিনটোত হয়তো অহাকালি ছবিখন মুক্তি পাব, আজিৰ দিনটোত হয়তো আমি বহুত ফূৰ্তিত একেলগে ৰৈ বিনালে বেনাৰখনৰ সন্মুখত সকলোৱে ফূৰ্তি কৰি প্ৰমোশ্যন কৰিব লাগিছিলে, কিন্তু আজি জুবিন দাৰ সেই ফটোখনত আমি শ্ৰদ্ধাঞ্জলি দি আছোঁ। ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে। গতিকে এটা স্মৃতি এটা থাকি গ'ল। মানে আজি হয়তো বহুতে ৰেকৰ্ডৰ কথা কৈ আছে, ৰাতিপুৱা 5টা বজাৰ পৰা চলিব, সমগ্ৰ অসমত মানে জুবিন দাই যিটো সপোন দেখিছিলে যে অসমীয়া চিনেমাই চলিব, এনেকুৱা ৰেকৰ্ড মানে জুবিন দা অবিহনে আমাক এইটো ৰেকৰ্ড নালাগিছিলে। মানে বহুত বেছি কষ্টকৰ হৈছে আমাৰ কাৰণে। নোৱাৰিম চাগে, মানে মই মানে কি হৈছিলে, আজি 3-4 দিনমান আগত এনেকুৱা হৈ আছিলে যে চাব লাগিব চিনেমাখন, মানে দাদাক আৰু আমিতো শ্বুটিঙত দেখিছোঁ ইমান ধুনীয়া লাগিছিল দাদাক, ইমান ধুনীয়া, মানে মই দাদাক কৈছোঁ যে দাদা আপোনাক ইমান ধুনীয়া লাগিছে।
তাৰপিছত মই গম নাপাওঁ দাদাই যে সেইটো লেন্সটো লগাই যেতিয়া মেকআপটো কৰি উঠি হেয়াৰ ষ্টাইল কৰি যেতিয়া মানে লেন্সটো যেতিয়া লগাইছে মোৰ বোলো কি হ'ল মানে গেটআপটো কমপ্লিট কৰিছে চাবি এইখন চাই পেলাই মানুহে কান্দিব যে কান্দিব কিন্তু কাৰণটো বেলেগ হ'ব গতিকে কালিৰ পৰা ভয় লাগি আছে মানে যে মই চিনেমাখন চাব নোৱাৰিম চাগে মই মানে সময় লাগিব কাৰণ কেলে অলৰেডি আমি এটা সময় পাৰ কৰিছোঁ নহয় মানে সেইদিনাখনৰ দিনটোৰ পৰা এতিয়ালৈকে আমি স্বাভাৱিক প্ৰক্ৰিয়ালৈ আহিবই পৰা নাই কাৰণ কামটোতো কৰিব লাগিব আমি গতিকে কামবিলাক ৰখি গৈছেগৈ কাম কৰিব পৰা নাই ভালকৈ তাতকৈ ডাঙৰ কথা আমি কি কাৰণে দাদা ঢুকাল আজিলৈকে গম নাপালোঁ সেইটো এটা ভিতৰত লৈ পেলাই চলি আছোঁ ন একো নাই মানে গম পোৱা নাই গতিকে এতিয়া ছবিখন মানে কালি ক'ব নোৱাৰিছোঁ তাৰমানে মই এতিয়ালৈকে সাহস গোটাব পৰা নাই চাওঁ কি হয় মানে চেষ্টা কৰিম আৰু চাবৰ কাৰণে কিন্তু মানে ক'ব নোৱাৰোঁ এতিয়ালৈকে ডিচিশ্যন মই নোৱাৰোঁ চাবলৈ এতিয়ালৈকে কাৰণ মানে চিনেমাখন এটাতো জুবিন দাৰ মৃত্যুত আমি কান্দি উঠিছোঁ বা এটা পৰিৱেশ এটা হৈ গৈছেগৈ কালি জুবিন দাৰ আৰু এবাৰ মৃত্যু হ'ব মানে জুবিন দাক শেষ ছবি এখন জুবিন দাক আমি লৰচৰ কৰা দেখিম জুবিন দাক যিটো দাদাই যিটো কয় যে মই গেটআপ চেঞ্জ কৰি থাকোঁ এইটোৱে শেষ তেওঁক আমি দেখিবলৈ পাম গতিকে জুবিন দাৰ ছবিখনৰ ডিএন হ'ল মানে দাদাক আমি শেষবাৰৰ কাৰণে চাম দাদাক আৰু আমি কোনো ৰূপত কেতিয়াও আমি দেখিবলৈ নাপাম তেওঁৰ শেষ সৃষ্টি আৰু তেওঁৰ লাষ্ট তেওঁৰ এইটো গেটআপ গতিকে এইটো কালিলৈৰ কাৰণে যিবিলাকে কাইলৈ চাব জুবিন দাৰ কাৰণে এইটো লাষ্ট মানে মই ভাবোঁ যে মৃত্যু আৰু যে ইয়াৰ পিছত আৰু জুবিন দাক আমি কোনো দিন কেতিয়াও লৰচৰ কৰি থকা ডাঙৰকৈ বিগ স্ক্ৰীণত বা তেওঁ সংলাপ গোৱা বা তেওঁৰ আৱেগ অনুভূতি খং যি আছে কালি আকৌ এবাৰ মানে মৃত্যু হ'ব গতিকে সেই বস্তুটো অলপ নহয় ভালেখিনি কষ্ট হ'ব গতিকে চেষ্টা কৰিম চাওঁ যথেষ্ট দিন বা সামাজিক মাধ্যমৰ পৰা আপুনি দূৰত আছিলে সেইদিনাখনিও যেতিয়া আপুনি গৈছিলে ঘৰত সেইদিনাখনি আপুনি যথেষ্ট ভাগি আছিলে আপোনাৰ লগতো বহুত স্মৃতি আছে এপাৰ্টমেণ্টত একেলগে থকা কিবা দৰ্শকক ক'ব বিচাৰিব যিটো মনত থাকি যাব একদম মোৰ দুটা বস্তুক লৈ পেলাই মানে মই এই লাষ্ট যিটো মই ক'লোঁ যে হাতখনত ধৰি পেলাই আজি বহুতে কান্দিছে এইটো কাৰণে জুবিন দাক এইখন অসমত থাকি পেলাই লগ নাপালে একটো সেইবিলাক এটা অনুতপ্ত মানুহৰ হেৰুৱাৰ দুখটো আছে অনুতপ্তও হৈছে বহুতে আকৌ আজি যেনেকৈ মুখাবিলাক খোল খাইছে ধৰা বহুতে এনেকুৱা হৈছে যে জীৱিত অৱস্থাত ইমান ট্ৰল কৰিছিলে এতিয়া অনুতপ্ত যে আমি গমেই নাপালোঁ কিছুমান এনেকুৱা আছে যে লগত আছিলে কিন্তু তেওঁ কি ব্যক্তি কেনেকুৱা কি আছে এবাৰ নকলেও তাৰমানে চাগে যে আপুনি অমুক এনেকুৱা এই ক্ষেত্ৰত মই চাগে ক'ব নোৱাৰোঁ বহুত বেছি সৌভাগ্যশালী হয় আমাৰ এটা গেপ হৈছে বা আমি লগ পাওঁ বহুত বেছি আৰু মহিলা হিচাপে এনেও ধৰা ৰাতি দাদাই উঠে য'ত নেকি আমি মহিলাবিলাক আমি সন্ধিয়ালৈ সোমাই যাওঁ আমাৰ কাৰণে সম্ভৱো নাছিলে মহিলাসকলৰ কাৰণে কিন্তু মই তেওঁক এজন মানে ব্যক্তিক গানটো বেলেগ কথা কিন্তু তেওঁক মই সাংঘাতিক ভাল পাইছিলোঁ প্ৰাণ ভৰি ভাল পাইছিলোঁ মানুহজনক সেইটো মই ক'ব পাৰিলোঁ তাৰমানে মই লাষ্টৰ এই 3-4 বছৰ যিখিনি মই তেওঁ হোৱাটছআপতে হওক বা ফোনত যেতিয়া কথা পাতোঁ তেওঁ সেইটো বস্তু জানি গৈছিলে যে আঙুৰে ভাল পায় তেওঁৰ লগত আমি গৈ পেলাই এনেকৈ টেলফি সেইবিলাক একো নকৰিছিলোঁ বহুত মাতিছিলে নগৈছিলোঁ কাৰণ আমি এটা লিমিটেশ্যনত থাকিব লাগে এজ এ ফিমেল মই নগৈছিলোঁ কিন্তু মই তেওঁক সেই যে এঘণ্টা পাতিছিলোঁ বা মই পিছত যে পাতিলোঁ যে কথা তেওঁক মানে মই হাজাৰজনৰ মাজতো আই লাভ ইউ বুলি কৈছোঁ আৰু তেওঁক পাৰ্চনেলিও মই কৈছোঁ যে দাদা আপোনাক বহুত ভাল লাগে মানে মানে ইচ্ছা পলাই তেওঁক কৈছোঁ যে মই আপোনাৰ মানে একদম সেই শুভাকাংক্ষী নহয় যে ফেচবুকত বা ফটো উঠিলোঁ গৈ পেলাই তেনেকুৱা নহয় দূৰৰ পৰাই আপোনাৰ শুভাকাংক্ষী বা মই আপোনাক বহুত ভাল পাওঁ বহুত কৈ পাইছোঁ চকুত হৈ সেইটো ক্ষেত্ৰত মানে আই এম ভেৰি লাকি বেলেগকবিলাক তেতিয়া দেখা পাওঁ নিজকে ভাল লাগে যে সেই মানুহজনক মই ক'ব পাৰিলোঁ তেওঁ জীৱিত অৱস্থাত তেওঁ গম পাই গ'ল বা তেওঁক মই শেষলৈকে মানে কৈছোঁ যে দাদা মানে শেষৰটো ফোনতো মই কৈয়ে থাকোঁ যে দাদা আপুনি মোক যে চিনেমাখনত যে ল'লে আৰু চিনেমাখনত কাম কৰাতকৈও ডাঙৰ কথা কি জুবিনাৰ লগত সেইখিনি সময় সান্নিধ্যখিনি পোৱা শ্বুটিঙত মানে মই বেলেগ একোৱে চনা মেকআপটো লোৱাৰ পিছত মানে জুবিন দাকে এইখন দি পেলাই এনেকৈয়ে চাই থাকোঁ মানে তেওঁ কৈ থাকে শুনি থাকোঁ মানে এই যিটো হেঁপাহ পলুৱাই চোৱাটো বা তেওঁৰ সান্নিধ্য এইখিনি সময়ত ওচৰত আছোঁ আমি ফিমেল হিচাপে বৰ কম সময় পাওঁ ন তেনেকুৱা কাৰণ আমি ছিংগাৰ নহয় মঞ্চত এনি টাইম থাকিবৰ কাৰণে অথবা তেওঁ দেৰিকৈ উঠে আমি ষ্টুডিঅ'ত গৈ পেলাই বহি থাকিবও নোৱাৰোঁ 2-3 দিনমান গৈছোঁ তাৰপিছত মানুহেতো জানাই আৰু জীৱিত অৱস্থাত তোমাৰ সুখে শান্তিয়ে থাকিব নিদিয়েগৈ ভালটোকো কেনেকৈ বেয়া প্ৰলেপ দিয়ে গতিকে সেই ফোনতে যিখিনি পালোঁ যিখিনি ক'লোঁ সেই যিটো মোৰ ক'ব পালোঁ সেইটো এটা
আৰু দ্বিতীয়তে এতিয়াও আছে মোৰ হোৱাটছএপত 2001 চনত মানে তেতিয়া জুবিনদাৰ বিয়া হোৱা নাই সেইখিনি সময়ত মানে আমি এটা বেলেগ ধৰণৰ তেতিয়া মই ইণ্ডাষ্ট্ৰি বুলি নহয় আঙুৰ বুলি জানে আৰু বা তাৰপিছত বিয়াৰ পিছত মানে সেই যেতিয়া জুবিনদাৰ বৌক লৈ গৈছিলে জুবিন নাইট আছিলে তেতিয়া জুবিনদা বৌ মানে চাকি দছতে একদম নতুন বিয়া হৈছে আৰু একদম খাৰু চাৰু একদম নতুন মানে এতিয়া মানে জুবিনদাক আমি সেই য'ত ভাত খাইছিলে তাতে মানে তেতিয়া আৰু কলেজত পঢ়া এটা বহি আছিলে তেতিয়া মানে জুবিনদাক তেতিয়াই গৈছিলোঁ জুবিনদা আপুনিতো আমাৰ কাৰণে শ্ৰীকৃষ্ণ গতিকে বিয়া পাতিছে ঠিকে আছে কিন্তু আমি কিন্তু গোপী হ'ব মানে সকলোৱে গতিকে সেই কৃষ্ণ সদৃশ সেই বস্তুটো মই দাদাক মানে কৈ ৰাখিছিলোঁ পিছত বহুত দিনৰ পিছত যেতিয়া মই মোৰ মনৰ কথাখিনি কৈ আছিলোঁ তেতিয়া মানে পিছদিনাখন মানে গুড মৰ্ণিং দি পেলাই তেওঁ কৃষ্ণ বাঁহী বজাই আছে কৈছে তই কোৱা কৃষ্ণজন এইজনে নহয় জানো মানে এনেকুৱা টাইপত এটা ফটো এখন পঠিয়াইছিলে গতিকে সেই বস্তুবিলাক মানে মোৰ কাৰণে বৰ মিঠা এটা স্মৃতি হৈ থাকিব তেওঁৰ লগত গতিকে সেইখিনি মই ভিতৰৰ ভালপোৱাখিনি তেওঁক যে ক'ব পালোঁ এইটো জনমত পিছৰ জন্মত নাজানো কোনে ক'ত কেনেকৈ কি ধৰণে জন্ম লাভ কৰে কোনে কাক কি পায় কিন্তু সেই ভালপোৱাটো যে ক'বলৈ পালোঁ সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ মানে এটা স্মৃতি হৈ থাকিব ভাল মিঠা স্মৃতি তেওঁৰ লগত মোৰ থাকি গ'ল আৰু কিবা মঞ্চতো আপোনালোকৰ বহুতো ধেমালি দেখিছোঁ কেনেকুৱা কিবা মনত না মঞ্চত মানে কি হয় মানে দাদাই মানে কয় আৰু ক'ত আছ মোৰ এতিয়াও মানে মোবাইলটোত কেতিয়াবা মোৰ সেইটোৱে ভয় লাগে মানে কিবা এনেকুৱা লাগে চাই থাকোঁ মাজে মাজে চেক কৰি থাকোঁ যে ক'ত আছ বুলি ক'ব নেকি প্ৰায় মানে মেছেজত লিখিলে ক'ত আছ কি কৰিছ এইটো মানে দিয়ে 3 দিনৰ মূৰে মূৰে মানে এনেকুৱা ধৰণৰ ক'ত আছ কি কথা কি বতৰা এনেকুৱা ধৰণৰ তো কি হয় মানে দাদাই খুব মাতে এতিয়াতো আমিতো তেনেকৈ যাব নোৱাৰোঁ ন বস্তুবিলাক তো সেই কেতিয়াবা মানে এনেকুৱা ক'ৰবাৰ পৰা আহি থাকিলে যেতিয়া মানে গম পাওঁ মানে মেছেজ ক'ত আছ বুলি কৈ দিয়া লাগিলে মই এটা অমুকত আছোঁ প্ৰগ্ৰেম আছে গুচিয়া য'ত গুৱাহাটীত যদি ক'ৰবাত ওচৰে পাঁজৰে থাকে তেনেকৈ মানে পটককৈ মই মানে গুচি যাওঁগৈ এতিয়া যেনেকৈ ছাপ'জ আমি বঙাইগাঁৱৰ পৰা আহি আছোঁ আজৰাত প্ৰগ্ৰেম আছিলে তাতে পটককৈ সোমাই গ'লোঁ গুৱাহাটীত প্ৰগ্ৰেম আছে ক'ৰবাত মই মিলাইছোঁ তেনেকৈ এনেকৈ সোমাই গৈছোঁগৈ চ' মঞ্চত গ'লে মানে বেলেগ নাই আৰু মানে তেতিয়া হেৰিটো বেলেগ হৈ থাকে আৰু গোটেই পৰিৱেশটোৰ ইমানটো কথা পাতিব নোৱাৰি গান শুনিবলৈ যাওঁ আৰু মই গ'লে মঞ্চত গ'লে সেই এটাই ৰিকুৱেষ্ট কৰোঁ ভাগ্য ভাল মানে মই যোৱাৰ আগত এতিয়া যিমান মানে প্ৰগ্ৰেমত গৈছোঁ আৰু কমেই গৈছোঁ সেই মায়াবিনী গানটো মানে ধৰক মানে নাগায় মানে নাগায় মিনছ কি আৰু মই যোৱালৈকে গোৱা নাই মানে তেওঁ তো মই গৈ পেলাই আকৌ ৰিকুৱেষ্ট কৰোঁ যে দাদা এইবাৰ প্লিজ মই বেছি সময় থাকিব নোৱাৰোঁ তো গানটো গাই দিব তো ময়ো যাওঁ মায়াবিনী আৰম্ভ হয় চ' সেই বস্তুবিলাক মানে ক'ৰবাত মিলি গৈছিলে ভাল লাগিছিলে সেইবিলাকে মোৰ জুবিনদাৰ লগত সেই মৰম লগা কিছুমান সেই তেনেকুৱা বস্তুবিলাক আছে আৰু এটা ইনচিডেণ্ট আছে মই এইটো জুবিনদাক কোৱাই নহ'লে তেওঁ জানে বাট মনত পেলাই দিয়া নহ'লে তেওঁক এগেইন জুবিনদাই লগ পালে মানে কয় খুৰী ভালে আছে না এনেকৈ কয় তাৰমানে আমাৰ নলবাৰীত থাকোঁতো দাদাই নলবাৰী সুৰত মানে কয় আৰু কৈছে খুৰী ভালে আছে না এনেকৈ কয় তো মাৰ লগত এটা তাৰমানে ঘটনা এটা হৈ গৈছিলে সেই তেতিয়াই যেতিয়া আমাৰতো মানে য'ত আমাৰ বিহু ফাংচন হয় তো মোৰ ভিনদেউ গুৰি ধৰোঁতা মানে তাতে নলবাৰীত য'ত বিহু হয় গতিকে আমি এটা ভাল এটা সম্পৰ্ক এটা হৈ গৈছিলে জুবিনদাক মানে কি আৰু তেতিয়া আৰু আমাৰতো এইবিলাক একো নাই মোবাইল চোবাইল চ' ভিনদেউক খবৰ দিলে যে জুবিন গাৰ্গ আহি আছে গতিকে এবাৰ আমি ক'লোঁ যে আমাৰ ঘৰৰ পৰা এইবিলাক সোমাই লৈ গ'লে হ'ল ঘৰত দৌৰা দৌৰি আমিতো আৰু একদম সেইখিনি সময়ত বয়স কম মানে লাইক পখিলাজনী আৰু মানে জুবিন গাৰ্গ আহিব সেই দৌৰা দৌৰিকৈ এনেকৈ আহিলে অহাৰ পিছত কি হ'ল মানে বহিবতো সময় নাই আহিছে তাৰপিছত চবকে মাত দিলে তাৰপিছত দিয়াৰ পিছত আৰু জুবিনদাটো বেছি সময় নাথাকে ন তাৰপিছত আৰু মানে মাক ক'লে আৰু কৈছে হেৰি খুৰী আমি ওলাই দিওঁ দিয়ক আমাৰ কাম আছে এনেকুৱা তাৰপিছত মায়ে আৰু এইফালে চাহ বনাবলৈ আমি মানে তেতিয়া তেনেকৈ কোৱাৰ লগে লগে সন্মুখেদি মই দৌৰি গ'লোঁ আৰু গৈ পেলাই মায়ে কৈছে চাহটো লৈ এনেকৈ ক'লে আৰু তাৰপিছত মায়ে ক'লে যেনেকৈ জুবিনে কৈছে নাই নালাগে হ'ব মানে হেৰি কৰোঁ আমি যাওঁ দিয়ক খুৰী পিছত আহিম দিয়ক পিছত খাম এই ৰ'বা আমাৰ তাই ছেক্সি মানে কি কথিততে ক'লে চাহ যিটো মানে চেকনিৰে চেকা বুলি কয় সেইটোক আমাৰ কথিততে ছেক্সি লিখিততে হ'লে মানে এনেকুৱা হ'লেহেঁতেন যে চাহ তাই চেকিছে মানে খাই যোৱা তো মায়ে আমাৰ মানে সেই যিটো কৈ দিলে যে আমাৰ তাই ছেক্সি তো তাৰে আগত মই দৌৰি গৈছোঁ সেইটো মানে জুবিনদাই বিৰাট ৰস পালে কৈছে এনেকুৱা টাইপৰ যে আমাৰ ছোৱালীজনী ছেক্সি এনেকুৱা টাইপ আৰু মায়ে কৈছিলে কথিততে তো দাদাই মানে বিৰাট ৰস পালে সেই বস্তুটোক লৈ পেলাই মানে খুব মোক কেতিয়াবা আমাৰ ছেক্সি ছোৱালীজনী তো সেই বস্তুকে মই মাজতে ভাবিছিলোঁ মই গৈ পেলাই ক'ম সেইবিলাক থাকি গ'ল আৰু
সেইটোত মাক মানে ভালকৈ মানে মনত থাকি গ'ল আৰু লগ পালে মানে সুধিব মা হেৰি ভালে আছে না তো সেই ছেক্সি বুলি ক'লে যে সেইটোত বিৰাট ৰস পালে মানে তো এনেকুৱা ধৰণৰ কিছুমান মানে যেতিয়া ময়ো আঙুলতা নাছিলোঁ তেনেকুৱা ধৰণৰ আমাৰ সেই তেতিয়া শ্ৰোতা হিচাপে আৰু তেনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক হৈ গৈছিলে বাকীটো আৰু আমাৰ সেই ষ্টেজ প্ৰগ্ৰেমবিলাক বহুত হৈছিলে তো সেই ষ্টেজ প্ৰগ্ৰেমবিলাকতো কিবা অজস্ৰ তেনেকুৱা আছে আৰু তেতিয়া মানে আচলতে আমাৰ জুবিন দাৰ লগত বহুত বেছি তেনেকুৱা মানে গৈ পেলাই ল'ৰাবিলাকে যেনেকৈ আড্ডাত বহি পেলাই বিভিন্ন ধৰণৰ থাকে আমাৰ মেক্সিমাম চাগে ছোৱালীবিলাকৰ এক্ট্ৰেছখিনিৰ ক্ষেত্ৰত তেনেকুৱা কম আছে মানে আছে যদিও ধৰক যোনে চিনেমা কৰিছে একে ধীৰে তেওঁলোকৰ লগত আছে চ' মইতো চিনেমা কৰিবলৈ একেবাৰেই নাপালোঁ আমি প্ৰগ্ৰেম কৰিছিলোঁ ষ্টেজ প্ৰগ্ৰেম গতিকে গতিকে মোৰ লগত মেক্সিমাম যদি দাদাৰ লগত আছে তেওঁৰ লগত পাৰ্চনেল যিখিনি মিঠা যিখিনি স্মৃতি আছে তেওঁৰ লগত মোৰ থাকি গ'ল আৰু আৰে বাপৰে কি কোৱা মানে আমাৰ কি হ'ল জানা মানে এনেকুৱা হৈছে যে আমাৰ নিচিনা মানুহ চাগে বহুত আছে এনেকুৱা যিয়ে বেছিভাগ মানুহ সাধাৰণ মানুহখিনি যিয়ে আমি প্ৰত্যাহ্বান নেওচি আগবাঢ়ি থাকোঁ আমাৰ কাৰণে জুবিন দাৰ গানবিলাক প্ৰেৰণা আছিলে আৰু জুবিন দা চেলিব্ৰিটিটো এজনেই ন অসমত জুবিন দাই আছিলে চেলিব্ৰিটি যাক দেখিলে মানে ট্ৰিংকে বাজে মানে জুবিন দা মানে এতিয়াও আমাৰ যিবিলাক 90s মানুহবিলাক আছোঁ চ' এটাটো হৈছে সেই বস্তুটো নাইকিয়া হ'ল এতিয়া আৰু কাকো দেখিলে মানে সেই বেলটো নাবাজেগৈ আৰু জুবিন দা এজনকৈ তেওঁ নাই আৰু দ্বিতীয়তে এই যে আমি যে কিছুমান আমাৰ বেদনাবিলাক থাকে সকলোৰে বেলেগ বেলেগ বেদনা তোমাৰ বেদনা বেলেগ মোৰ বেদনা বেলেগ কাৰোবাৰ পইচাৰ কাৰোবাৰ কিবা চবৰে বেদনাবিলাক বেলেগ বেলেগ আমি এই যে জুবিনদাৰ গানবিলাক লৈ লৈ যে এটা সাৰথি কৰি ৰাতিটো কান্দো যে গাৰুত তিয়াই দিওঁ যে সেই জুবিনদাৰ গানখিনি শুনি আকৌ যে ৰিকভাৰী কৰোঁ নিজকে কৰি পেলাই আকৌ পিছদিনাখন কামত গুচি যাওঁ সেই বস্তুবিলাক মানে এতিয়া আমাৰ কাৰণে কষ্ট হৈছে যে আমি সেই গানবিলাক শুনিলেও এতিয়া অসুবিধা নুশুনিলেও অসুবিধা শুনিবতো লাগিব কাৰণ আমি আগবাঢ়ি যাব লাগিব আকৌ শুনিলে এইটো প্ৰব্লেম যে জুবিন দা নোহোৱাৰ বেদনা গতিকে এই বস্তুটোৱে এই গোটেই মিক্স হৈ পেলাই এই যিটো আমাক এটা কষ্ট এটা যে দি আছে সেইটো মানে নাজানো কিমান দিনলৈকে থাকে আমাৰ চাগে মৃত্যুৰ লগে লগে যাব আৰু এতিয়া তাৰমানে এনেকুৱা হৈছে আৰু এনেকুৱা আমাৰ মানে কামত এইকেইদিন ওলাই আহি এনেকুৱা ধৰণৰ অনুভৱ হৈছে যে এতিয়া চাগে আমি আৰু সেই মানে স্বাভাৱিক সেই বস্তুটোলৈ আৰু আমাৰ যিটো চাম আছে নহ'বগৈ আৰু এতিয়া আমি উশাহ থকালৈকে জীয়াম আৰু জীয়াই থকালৈকে দায়িত্ববোধখিনি পালন কৰিব লাগিব মোৰ ছোৱালীজনী আছে মই সেইকাৰণে জীয়াব লাগিব মোৰ মা দেউতা আছে মই জীয়াব লাগিব তাৰ কাৰণে কষ্ট কৰিব লাগিব তাতকৈ বেছি এক্সাইটমেণ্ট আৰু নাই তাৰমানে ক'ৰবাত জুবিন দা থাকিলে আমি মানে দৌৰি গৈ পেলাই জুবিন দা আছে নেকি দৌৰি যাওঁ তাৰমানে এতিয়াতো আৰু যিমান যোনেই নহওক কেলে ফাংচন চলি থাকিলেও সেই দৌৰাটোতো এতিয়া মোৰ পক্ষে আৰু মই নাজানো কাৰ পক্ষত হ'ব মোৰ পক্ষততো আৰু নহ'ব যে মই একদম ডাঙৰ ক'ৰবাত ফাংচন চলি আছে যোন মানুহে নহওক বলিউডৰ হলিউডৰ আহক আৰু আমাৰ অসমৰ থাকক এই যিটো দৌৰি যোৱা মোৰ দ্বাৰাটোতো নহ'ব গতিকে সেই বস্তুটো এক্সাইটমেণ্টটো এতিয়া আৰু নাই এতিয়া খালি জীৱন জীয়াব লাগে জীয়াই থাকিবৰ কাৰণে গতিকে জীয়াব লাগিব আৰু এই যিটো কান্দোনটো আছে ৰাতিৰ যিটো কান্দোন আছে যিটো চিনেমাখন আছে ৰৈ ৰৈ বিনালে সেইটো আমাৰ কামৰ মাজত যিকোনো মুহূৰ্তত যেতিয়াই জুবিনদাৰ কথা ওলাব বা যেতিয়াই এনেকুৱা ধৰণৰ বা ফটোখন দেখিম তেতিয়াই মানে আমি বিনাম তেতিয়াই চবেই কান্দিব গতিকে এইটো এটা আমাৰ আধৰুৱা এটা জীৱন কাৰণ জুবিনদাৰ মৃত্যুটো অপমৃত্যু এটা গতিকে সেই অপমৃত্যুটো কোনেও কেতিয়াও সহজভাৱে ল'ব নোৱাৰে আজিৰ ডেটতো মই ঘপককৈ এনেকুৱা লাগে যে কালি 31 তাৰিখ ঘপককৈ ওলাব নেকি জুবিনদাৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে আৰু মই আজিলৈকে যোৱাকালি লাষ্ট কৈছোঁ তাকো মই ইমান ৰিকুৱেষ্ট কৰিছিলোঁ যে মই ফটোখনত শ্ৰদ্ধাঞ্জলি মোৰ দ্বাৰা নহয় কেতিয়াও মোৰ সেইটো কেতিয়াও নহয় মানে জুবিন দাক সেইটোৰ ওপৰত চাবও নোৱাৰোঁ কোনো গতিকে এইটোৱে এটা শেষ আছিলে আমাৰ জেনেৰেশ্যনৰ কাৰণে এইটোৱে শেষ মানে ইয়াৰ পিছত আৰু আমাৰ কোনো ধৰণৰ এক্সাইটমেণ্ট নাই কাকো লৈ পেলাই ভাবিবলৈও নাই গান শুনিম সেইটো বেলেগ কথা এইটোতো চলিবই লাগিব চবেই জীয়াই থাকিব লাগিব সেই এক্সাইটমেণ্টটো আমাৰ 90 দশকৰখিনি যোনে আমাৰ এইখিনি পাৰ কৰি আছিলে দুখ বেদনাবিলাক পাতলাইছিলে সেই ব্যক্তিজনৰ গীতবিলাকে সেই ব্যক্তিজনেই যিহেতু নাই এতিয়া গতিকে আমি এতিয়া নিৰস বুলি কয় যে মানুহে এতিয়া গৈ পেলাই আৰু সেই ফূৰ্তিটো নাহে আৰু একদম সম্পূৰ্ণ যে ফূৰ্তি থকা বুলি কয় যে সেই ফূৰ্তিটো এতিয়া নাহিব আৰু জীৱনৰ পৰা হেৰাই গ'ল চিৰদিনৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া ট্ৰেণ্ডটো দেখিব পোৱা গৈছে বহুত চৰ্চা কি ক'ব আপুনি কেনেকৈ নাই ন্যায়টোতো বহুত মানে ধৰা সেইটো এটা প্ৰক্ৰিয়া দেই সেইটো আমি যিমানে এতিয়া দুখ লাগেকৈ জনাসকলেও চিঞৰি আছে ন্যায় বুলি আমিতো ন্যায়টো বহুত পিছৰ কথা আমি কাৰণটো আগতে জানি লওঁচোন
কাৰণটোৱে আমি জানিব পৰা নাই এতিয়ালৈকে গতিকে আৰু সেইটো পটককৈ গমো নাপাম দিয়াচোন ময়ো দৌৰা-দৌৰি কৰি কি লাভ দৌৰা-দৌৰি উত্তেজনা মই পৰিৱেশ কৰি লাভ নাই এইটোত মানে সেইটো শাসক বিৰোধী বুলি কোনো কথাই নাই এইটো কোনো ব্যক্তিৰ ক্ষেত্ৰতে কোনো সংগঠন কোনো ফেন ক্লাব কোনো কথাই নাই মানে এইটো এটা প্ৰচেছ আমি দৌৰা-দৌৰি কৰিলেও তাত মানে ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে দৌৰা-দৌৰি কৰা বিষয় নহয় আমি সেইটো বস্তু আমাৰ নিজৰ অন্তৰাত্মাৰ পৰা অহা যে জুবিন দা কেনেকৈ ঢুকাল বাছ আমাক কাৰণটো লাগে আৰু কাৰণটো অনুযায়ী তাৰপিছত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব যে অমুকৰ দুখ আছিলে অমুকৰ দুখ আছিলে কিন্তু আজি যদি মই এতিয়া এই যোৱাকালিৰ পৰা এইটো মোৰ সিহঁতৰ ওপৰত ইমান এতিয়া খংটো মানে এনেতো আছেই মানে এতিয়া মানে যে তহঁতি মানে তাকে ভাবিছোঁ যে 2 ছেকেণ্ডৰ মানে 3 ছেকেণ্ডৰ এটা মানে চেণ্টেঞ্চ এটা এবাৰ যদি ৰাতিপুৱা যদি কৈ দিলেখন উঠাৰ দিনাখন যে আজি দাদা এতিয়া শুব ৰেষ্ট ল'ব এই এটা চেণ্টেঞ্চ কৈ দিয়া এটা দাদা যে আমাৰ মাজত থাকে কথাটো কৈছোঁ লগত থকা মানুহখিনিৰতো সাংঘাতিক আমি যিটো নিজে দেখিছোঁ সাংঘাতিক ভুল হৈছে সাংঘাতিক মানে তাৰ কোনো ক্ষমাই নাই কিন্তু সেইটো এতিয়া ন্যায় প্ৰক্ৰিয়াত গ'লে কিমান দিনৰ শাস্তি হ'ব কি হ'ব সেইটোতো আমাৰ হাতত নাই দিয়াচোন আমিহে জানো বা আমি অনুভৱ কৰিছোঁ যে সিহঁতে ভুল কৰিছিলে গতিকে সেইটো বাকীবিলাকে যেনেকৈ ভাবে ময়ো তাতে একমত প্ৰথমতেইটো হৈছে আমাক কাৰণটো লাগে কি কাৰণে কি পৰিৱেশত দাদা আমাৰ পৰা আজি নাইকিয়া হ'ল তাৰপিছত বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু বিচাৰ প্ৰক্ৰিয়াটো এটা প্ৰক্ৰিয়াই মানে সেইটোত মানে আমি লম্ফ-জম্ফ দৌৰা-দৌৰি মানে আৱেগিক অমুক তমুক কৰি একো লাভ নাই আৰু এইটোৰ ওপৰত কোনোবাই যদি ভাবে যে মই এক্সট্ৰা মাইলেজ ল'ম অমুক ল'ম জুবিন দাৰ ক্ষেত্ৰত সেইটো কেতিয়াও সম্ভৱ নহয় মানে কোনো ভাবিব নালাগে সেইটো কোনেও নোৱাৰিব তাৰমানে জুবিন দা মানুহজনে এনেকুৱা আছিলে জীয়াই থকাতেও তেনেকুৱা তেওঁৰ প্ৰভাৱ যিটো আছিলে মৃত্যুৰ পিছততো আৰু বেছি বাঢ়ি গৈছেগৈ তেওঁৰ ক্ষেত্ৰত যদি কোনোবাই ভাবিছে যে মই একদম অমুকটো কৰি পেলাই মানে একদম লিডাৰ অমুকটো কৰি পেলাই মই মাইলেজ ল'ম সেইটো একদম কমপ্লিটলি ভুল হ'ব আৰু যিবিলাক একদম মানে অনুৰাগী দেই মানে যিবিলাকক মই সৰু সজাইত দেখিছিলোঁ সেইদিনাখন মই 3 ঘণ্টা আছোঁ তাত মইতো আজিলৈকে মই ল'ৰাবিলাকক মানে এনেকৈ কন্দা ক'তোৱে নাই দেখা মানে ল'ৰাবিলাকক এনেকৈ কন্দা পিছত যিবিলাক দেখিছোঁ সেইবিলাক কেমেৰাৰ চাইও কান্দিছে মানে মই তেনেকুৱাও দেখিছোঁ মুখাবিলাক আমিতো ওলোৱা নাই মানে ওলাব পৰা নাই মানে কান্দি ভিতৰতে আছোঁ চ' গতিকে আমি যিবিলাক অনুৰাগী নহয় যিবিলাকে কান্দিছিলে কেমেৰা চাই পেলাই নহয় সেইবিলাকে কিন্তু চব চাই আছে চব নিৰীক্ষণ কৰি আছে যেনেকৈ আমি ভিতৰত আমি বেছি কেমেৰাৰ সন্মুখত এইকেইদিন ওলাবই পৰা নাই নিজকে ৰাখিব পৰা নাই গতিকে সেইখিনি অনুৰাগীয়ে কিন্তু চবকে চাই আছে এটা নাটক চাই আছে মানুহে চবেই জানে আৰু আমিতো ইণ্টাৰনেল বহুত বস্তু জানো ক'ব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত কিন্তু সেই বস্তুবিলাক কৰি লাভ নাই মানে জুবিনৰ ক্ষেত্ৰত লাভ নাই মানে যদি ভাবে সেই মানুহজন কাৰণ সেই মানুহজন হৈ থকা নাই নহয় এজন দৈবিক শক্তিলৈ এটা ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰ হৈছে আমি গতিকে সেই মানুহজনৰ ক্ষেত্ৰত কোনেও মানে ভাবিব নালাগে যে মই দাদাৰ নামটো লৈ অমুক কৰিম তমুক কৰিম সেইবিলাক মানে এটা সময়তহে থাকিব মানে পিছত সেইবিলাক বস্তু নাইকিয়া হৈ যাব গতিকে মই ভাবোঁ যে দাদাৰ যিটো শক্তি আছিলে ঐশ্বৰিক শক্তি আছিলে তাক ভগৱানে এটা স্পেচিয়েল কিবা এটা দিছিলে তেওঁ গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে সম্পূৰ্ণৰূপে ন্যায় পাব যিটো তেওঁক লগ পাইছিলে সিদ্ধাৰ্থ চামকানক লগ পাইছিলে না তাৰমানে কি হৈছে জুবিন দাৰ লগত মানে দেখা পাওঁ মাতো ভালনে খবৰ অমুক তমুক কিন্তু ডাইৰেক্ট যিহেতু জুবিন দাৰ লগতে মানে কথা পতা হয় হোৱাটছএপতে হওক বা আৰু দাদাই নিজে মেছেজ দিলে নিজে কল বেক কৰে গতিকে আমি বেলেগৰ থ্ৰুৱেদি আৰু যোৱাৰ কোনো কুৱেশ্যনে নাহে আৰু যদি আমি ফাংচনত যাওঁ দাদাক মেছেজটো দাদাই যেতিয়া দিয়ে তাৰপিছতহে আমি দিওঁ যাওঁ অমুকত চলি আছে গতিকে মই সিদ্ধাৰ্থক যিখিনি পাইছোঁ সিদ্ধাৰ্থই কিন্তু মোক মানে আজিলৈকে হেৰি কৰা নাই তেওঁ পাৰিলে মানে জুবিন দাই চাগে নিৰ্দেশনা দিয়ে মইতো এস্কৰ্ট দি পেলাই সি মোক লৈহে যায় মানে দি পেলাই একদম ধুনীয়াকৈ দাদাৰ লগত কথা চথা পতাৰ পিছত আকৌ গাড়ীখন উঠাই থৈ যায় মই আজিলৈকে পোৱা নাই আজি যিবিলাক শুনিছোঁ সেইবিলাকক লৈ পেলাই মানে মোৰ এক্সপেক্টেশ্যনো সেইবিলাক নাছিলে বা কোনো ধৰণৰ একোৱেই নাছিলে তেওঁলোকৰ প্ৰতি খালি এদিন মই কিবা এটা কাৰণত মানে কিবা কামৰ ক্ষেত্ৰত মানে ফোন কৰিছিলে সি কৰোঁতে তেতিয়া মানে কিবা বিষয়ত মানে মোক এদিন কৈছিলে যে বাইদেউ আপুনি যে আহে মানে আপোনাক এটা বস্তু ভাল লাগে যে আপুনি কামটো শেষ হোৱাৰ পিছত মানে গুচি নাযায় মানে ৰখি থাকে আপুনি ষ্টুডিঅ'ত গ'লেও মই বোলো সেইটোতো হয়ে কাৰণ আমি মানে কি আৰু কামটোৰ কাৰণে নহয় মানে জুবিন দাৰ লগত অলপ সময় থাকিব পালে ভাল লাগে কাৰণ থাকিব নাপাওঁ
গতিকে আপোনাৰ তেতিয়া মানে তেওঁ কৈছে যে আমিও জুবিন দাক মানে কি আৰু যেতিয়া কিবা মানে প্ৰথম যদি কিবা থাকে তেতিয়াহ'লে আমিয়ে মানে প্ৰথম মানে ডিঙিটো কাটি দিম মানে জুবিন দাক মানে আমি ইমান ভাল পাওঁ সেইবুলি মানে তেতিয়া যেতিয়া মোৰ খুব ভাল লাগিছিলে মই বোলো ৱাও এনেকুৱা ধৰণৰ ল'ৰাবিলাক মানে জুবিন দাৰ ওচৰত আছে এটা থাকে ন আমি দূৰত থাকিলেও যে দাদা ঠিকে চবে চাই আছেনে বাৰু চ' এতিয়া যিবিলাক শুনি আছোঁ সেইবোৰতো অদ্ভুত মানে কেনেকৈ কি পৰ্যায়ত আছিলে মই নাজানো এইবিলাক কিমান দূৰ সত্য আমি যেতিয়া ওলাব কথাবিলাক তেতিয়াহে গম পাম যে কাৰ কি ভুল আছিলে কি আছিল কি নাই গতিকে তেওঁলোকৰ লগত শেখৰ খুব কম পাইছোঁ মঞ্চততো তেওঁলোকৰ লগতো কথাই আমিতো নাযাওঁৱে তেওঁলোকৰ লগত কোনো কণ্ডিশ্যনে নাই আমাৰ লগত কথা পতাৰ গতিকে এতিয়া যিবিলাক শুনি আছোঁ সেইবিলাকতো অদ্ভুত শুনি আছোঁ গতিকে নাজানো মোৰ মুঠতে মোৰ আজিৰ দিনত এনেকুৱা লাগে যে তেওঁলোকৰ কি ভুল আছিলে কি কথা আমি যিখিনি দেখিছোঁ মানে এইবিলাক মানুহৰ মুখা খুলিবৰ কাৰণে জুবিন দা নাইকিয়া হ'ল এইটো মানে হ'ব নালাগিছিলে বুজি পাইছানে মানে মই কোনটো কৈছোঁ এইবিলাক মানুহৰ শ্যাম কানু হওক বা সিদ্ধাৰ্থ শেখৰ তেওঁলোকৰ মুখাখন খুলিবৰ কাৰণে জুবিন দাৰ নিচিনা মানুহটো মানে মৃত্যু হ'ব নালাগিছিলে এইটো মানে বহুত বেয়া কথা হ'ল মানে সিহঁতৰ নিচিনা মানুহ মানে তেওঁলোকৰ নিচিনা মানুহৰ মুখাখন খুলিবৰ কাৰণে জুবিন দাৰ নিচিনা অসাধাৰণ ব্যক্তিজন আমাৰ মাজত নাইকিয়া হৈ গ'ল সেইটো বৰ মানে কিবা একদম কোনোদিন জীৱনত একচেপ্ট কৰিব নোৱাৰা বিষয় এটা অসমবাসীৰ কাৰণে গতিকে কষ্টকৰ হ'ব বহুত কষ্টকৰ হ'ব এনেকৈ চলিব লাগিব ধন্যবাদ জনাইছোঁ ইমান সময় দিলে শেষত এটা ৰিকুৱেষ্ট যিহেতু আপুনি গীতো গাইছিলে অকণমান যদি কিবা এটা শুনিব পাৰোঁ কলি মায়াবিনীটোৱে যদি আপোনাৰ কণ্ঠত অকণমান শুনো নাই এতিয়া নাগাওঁ দিয়া বিকাশ আজি মানে একেবাৰে এইকেইদিন মানে কি হৈছে জানা মানে ঘৰতোতো চিটুৱেশ্যনটো তেনেকুৱাই আৰু প্লাছ যেতিয়াই ওলাই আহোঁ এনেকৈ মানে মানে হেৰি হৈ গৈছেগৈ আমি চববিলাক মানে এটা জেগাত ষ্টাক হৈ গৈছোঁগৈ আৰু গানটো মইতো আগতে প্ৰত্যেক নিশা বুলি ক'লেও ভুল নহ'ব মোৰ জীৱনত যিমান প্ৰত্যাহ্বান গৈছে মায়াবিনীটো ইমান শুনিছোঁ তাৰমানে মই এতিয়া তাৰমানে নিজৰ যিবিলাক বেদনা আছে সেই বেদনা আৰু জুবিন দা নোহোৱাৰ বেদনা যিটো একাকাৰ হৈ গৈছে মই এতিয়া মায়াবিনী শুনিব নোৱাৰা হৈ গৈছোঁ তুমি বিলিভ কৰা গোৱাটো বহুত দূৰৰ কথা মই কিমান ৰাতি মই কান্দিছোঁ মই ৰিকভাৰী হৈছোঁৱে জুবিন দাৰ গানত মোৰ যিমান ব্যক্তিগত যিমান কষ্ট খাইছোঁ আৰু সেইটো এইবিলাক বস্তু মই জুবিন দাক কৈ আহিছিলোঁ যে মই নকওঁ আৰু পিছত কেতিয়াবা ক'ম আৰু মই যিটো য'ৰ পৰা মই বেক কৰিছোঁ মই ৰিকভাৰী হৈছোঁ জুবিন দাৰ কাৰণে জুবিন দাৰ গীতৰ পৰা হৈছোঁ গতিকে সেই গানটোৱে আজি মানে মোৰ কাৰণে মানে একদম কি বুলি কওঁ আৰু মানে কাল হৈ গৈছেগৈ মই এতিয়া শুনিম কি নুশুনিম কি মানে কি কৰিম দুমোজাত হৈ গৈছোঁগৈ গতিকে সেই গানটো বেলেগৰ দৃষ্টিত চবৰে দৃষ্টিত বেলেগ মোৰ কাৰণে একদম মানে সেই গানটোৰ পৰা মই ৰিকভাৰী হৈছোঁ ন নতুন জীৱন পাইছোঁ মই নতুনকৈ বেক কৰিছোঁ মই মোৰ লাইফটোত ক'ম কেতিয়াবা মই তোমাক কোনটো জেগাৰ পৰা ক'ৰ পৰা মই ঘূৰি আহিলোঁ এতিয়া কোৱাৰ সময় নহয় বাট এদিন মই ক'ম তোমাক মাতি আনি গতিকে সেই বেক হওঁতে জুবিনদাৰ গানেই দি গৈছোঁ মায়াবিনী গান বা এনে আৰু দুটামান আছে গান তেতিয়া ক'ম মই চ' এতিয়া সেই গানটোকে আকৌ জুবিন দা নোহোৱাৰ মই কোনো এতিয়ালৈকে মই গোটেই গানটো মই শুনা নাই যেতিয়াৰ পৰা নাইকিয়া হৈছে দাদা থেংক ইউ বিকাশ কিন্তু সেই থিয়েটাৰৰ জাৰ্ণিটোৰ কাৰণে কেতিয়াও মানে ভাবো নহ'ল আচলতে লগ পাই থকা যায় কিন্তু শেষৰ ফালে মানে 2019 মানৰ পৰা মানে মনত এনেকুৱা এটা হ'ল যে লগ পালে মাত দিওঁ বা এনেকুৱা কিন্তু কোনো এটা মোৰ দাদাৰ লগত স্মৃতি নাই মানে এনেই কথা পাতি থকা আৰু এটা স্ক্ৰীণত গতিকে তেনেকুৱা ধৰণৰ নাছিল সেইকাৰণে কেইবছৰমান আগতে মই মিডিয়া মাধ্যমতে মই কৈছিলোঁ যে জুবিন দাৰ লগত মানে মোৰ মৃত্যুৰ আগে আগে যিকোনো কাম এটা গান এটা হ'লেও কৰিবলৈ মন আছিলে আৰু এদিন কি কৰিলোঁ এই 3-4 বছৰমান আগতে মই এদিন আমাৰ জয়ন্ত কাকতি তেওঁ ফোন কৰি পেলাই কৈছোঁ এনেইতো বহুত মানুহ থাকে ন জুবিন দাৰ লগত ষ্টুডিঅ'ত গ'লেও বহুত মানুহ থাকে মই কৈছোঁ যে এনেকুৱাকৈ মোক মিট কৰাই দিলে হ'ল যাতে মই 1 ঘণ্টা মই জুবিন দাকে পাওঁ মোৰ কথাই শুনিব মানে জুবিন দা সেইদিনাখন আৰু এদিন গৈ মই একদম দাদাৰ হাতখনত ধৰি 1 ঘণ্টা কথা পাতিছোঁ মোৰ মনৰ যিমান কথা আছিলে চব কৈছোঁ মানে যেনেকৈ আমি দেৱাল এখনক কওঁ আৰু চব কথা কৈছোঁ কৈ তাৰে পিছত মই এই কথাটো কৈছিলোঁ যে দাদা মই একদম আধৰুৱা হৈ ৰ'ম যদি মই আপোনাৰ লগত এটা কামো নকৰোঁ তাৰপিছত সেই মৰ্মে দাদাক কৈ থৈ আহিলোঁ আৰু দাদাৰ তেতিয়া কিবা প্ৰজেক্ট এটা চলি আছিলে আৰু আমাৰো কেৰিয়াৰবিলাক পলিটিকেল কেৰিয়াৰ আপ ডাউনছবিলাক চলি থাকেগৈ গতিকে বস্তুটো অহাও নাই মনত কিন্তু লগ পালে কওঁ যে দাদা কি আছে প্ৰজেক্ট এনেকুৱা ধৰণৰ তাৰপিছত যিদিনাখন ৰৈ বিনালে যেতিয়া এনাউন্স কৰিছে অসমৰ আগত সেইদিনাখনেই মানে কাৰণ ৰাজেশ দা তাৰ পৰিচালক আমি জানো আগতে
ৰাজেশ দাক 7:30 বজাত সন্ধিয়া ফোন কৰিছোঁ মানে এখন এনাউন্স কৰি দিয়াৰ লগে লগে ৰাজেশ দাক কৈছোঁ ৰাজেশ দা মই এনেকৈ জুবিন দাক কৈ থৈছোঁ গতিকে ৰৈ বিনালেত মই নাজানো ক'ত মোক দিয়ে কিন্তু মই জুবিন দাৰ মানে পিছফালে হ'লেও মানে পাছিং এটা হ'লেও মানে কৰিম মানে এটা শ্বটত মানে মই কৰিমেই কি কৰে কৰক আৰু কৈছে নাই তই কৰিবি পাছিং নহ'ব নহয় তই বেলেগকৈ ল'ব লাগিব তই এবাৰ কম বোলো নাই মোক জুবিন দাক মেছেজ দি থোৱা আছে চ' কৰিম তাৰপিছত সেই তেনেকৈ সেইদিনাখনেই জুবিন দাৰ জাপৰিউগত প্ৰগ্ৰেম এটা আছিলে মই জানো আগদিনাখন তাত মই কৰি আহিছিলোঁ পংকজিংটিক আকৌ কৈছোঁ ৰাতি দেৰিকৈ মানে আকৌ পংকজিংটি ফোনটো লগাই দিছে জুবিন দাক ক'লোঁ মই বোলো দাদা টাইম আহি গ'ল আপোনাক কৈ থাকিছিলোঁ মই কৈছোঁ মানে এইখন মিউজিকেল চিনেমা নহয় এতিয়া কেনেকৈ কি মিলাম মই কৰি আছোঁ তাৰপিছত পিছদিনাখন ৰাতি নে তাৰে পিছদিনাখন ৰাতি ফোন কৰিছে কৈছে বা তোৰ মানে সপোন পূৰণ হ'ল দেই এইটোত হৈ গ'ল এইটো মই আছোঁ নহয় এতিয়া হৈ যাব তোৰ কেৰেক্টাৰটো আমি এতিয়া কৰি আছোঁ কাৰণ তোকতো যেনেকৈ তেনেকৈ আমি উলিয়াব নোৱাৰোঁ আঙুৰ লতাক তাৰপিছত গৈ সেই স্ক্ৰিপ্টখনত মানে য'ত নেকি এটা কেৰেক্টাৰ য'ত সংলাপো নাছিলে গৈ মানে সেইটো 4টা চিনত উইথ সংলাপ আহি গ'ল তো মই বহুত বেছি মানে সুখী হৈ আছিলোঁ আৰু শ্বুটিঙো ইমান ধুনীয়াকৈ হৈ গ'ল মানে খুব ধুনীয়াকৈ চলি আছিলে গোটেইবিলাক শেষ হ'ল সেই দিনটোত গোটেইবিলাক সপোন আৰু তাৰে কেইদিনমান আগত 16 তাৰিখে চাগে মই কথা পাতিছোঁ যে হেৰিখিনি ডাবিংখিনি কৰি থৈ দিবি টুৰখিনি চ' গতিকে সেই তেতিয়ালৈকে কথা পাতিছোঁ মোৰ ওমেন কমিশ্যনৰ কামবিলাক মই বোলো শেষ কৰি থৈ দিওঁ প্ৰমোশ্যনৰ কাৰণে ৰেডি হৈ থাকিব দিছিলে থান বান হৈ গ'ল মানে এটা দিনত এটা খবৰে গোটেই স্থবিৰ হৈ গ'ল চাৰিওফালৰ পৰা গতিকে আজিৰ দিনত তাকে আহিছে যে মৃত্যুৰ আগে আগে ক'ৰবাত মোৰ মৃত্যু বুলি কৈছিলোঁ কিন্তু তেওঁৰ মৃত্যুৰ আগে আগে ক'ৰবাত মোৰ সপোনটো পূৰণ হৈ থাকিলে গতিকে একেলগে কাম কৰিলোঁ কিন্তু একেলগে চোৱা নহ'ল আৰু একেলগে চাব নোৱাৰিলোঁ এতিয়া আজিৰ দিনটোত হয়তো অহাকালি ছবিখন মুক্তি পাব আজিৰ দিনটোত হয়তো আমি বহুত ফূৰ্তিত একেলগে ৰৈ বিনালে বেনাৰখনৰ সন্মুখত সকলোৱে ফূৰ্তি কৰি প্ৰমোশ্যন কৰিব লাগিছিলে কিন্তু আজি জুবিন দাৰ সেই ফটোখনত আমি শ্ৰদ্ধাঞ্জলি দি আছোঁ ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে গতিকে এটা স্মৃতি এটা থাকি গ'ল মানে আজি হয়তো বহুতে ৰেকৰ্ডৰ কথা কৈ আছে ৰাতিপুৱা 5টা বজাৰ পৰা চলিব সমগ্ৰ অসমত মানে জুবিন দাই যিটো সপোন দেখিছিলে যে অসমীয়া চিনেমাই চলিব এনেকুৱা ৰেকৰ্ড মানে জুবিন দা অবিহনে আমাক এইটো ৰেকৰ্ড নালাগিছিলে মানে বহুত বেছি কষ্টকৰ হৈছে আমাৰ কাৰণে আপুনি নাই কাইলৈ নোৱাৰিম চাগে মানে মই মানে কি হৈছিলে আজি 3-4 দিনমান আগত এনেকুৱা হৈ আছিলে যে চাব লাগিব চিনেমাখন মানে দাদাক আৰু আমিতো শ্বুটিঙত দেখিছোঁ ইমান ধুনীয়া লাগিছিল দাদাক ইমান ধুনীয়া মানে মই দাদাক কৈছোঁ যে দাদা আপোনাক ইমান ধুনীয়া লাগিছে তাৰপিছত মই গম নাপাওঁ দাদাই যে সেইটো লেন্সটো লগাই যেতিয়া মেকআপটো কৰি উঠি হেয়াৰ ষ্টাইল কৰি যেতিয়া মানে লেন্সটো যেতিয়া লগাইছে মই বোলো কি হ'ল মানে গেটআপটো কমপ্লিট কৰিছে চাবি এইখন চাই পেলাই মানুহে কান্দিব যে কান্দিব কিন্তু কাৰণটো বেলেগ হ'ব গতিকে কালিৰ পৰা ভয় লাগি আছে মানে যে মই চিনেমাখন চাব নোৱাৰিম চাগে মই মানে সময় লাগিব কাৰণ কেলে অলৰেডি আমি এটা সময় পাৰ কৰিছোঁ নহয় মানে সেইদিনাখনৰ দিনটোৰ পৰা এতিয়ালৈকে আমি স্বাভাৱিক প্ৰক্ৰিয়ালৈ আহিবই পৰা নাই কাৰণ কামটোতো কৰিব লাগিব আমি গতিকে কামবিলাক ৰখি গৈছেগৈ কাম কৰিব পৰা নাই ভালকৈ তাতকৈ ডাঙৰ কথা আমি কি কাৰণে দাদা ঢুকাল আজিলৈকে গম নাপালোঁ সেইটো এটা ভিতৰত লৈ পেলাই চলি আছোঁ ন একো নাই মানে গম পোৱা নাই গতিকে এতিয়া ছবিখন মানে কালি ক'ব নোৱাৰিছোঁ তাৰমানে মই এতিয়ালৈকে সাহস গোটাব পৰা নাই চাওঁ কি হয় মানে চেষ্টা কৰিম আৰু চাবৰ কাৰণে কিন্তু মানে ক'ব নোৱাৰোঁ এতিয়ালৈকেতো মই ডিচিশ্যন মই নোৱাৰোঁ চাবলৈ এতিয়ালৈকে কাৰণ মানে চিনেমাখন এটাতো জুবিন দাৰ মৃত্যুত আমি কান্দি উঠিছোঁ বা এটা পৰিৱেশ এটা হৈ গৈছেগৈ কালি জুবিন দাৰ আৰু এবাৰ মৃত্যু হ'ব মানে জুবিন দাক শেষ ছবি এখন জুবিন দাক আমি লৰচৰ কৰা দেখিম জুবিন দাক যিটো দাদাই যিটো কয় যে মই গেটআপ চেঞ্জ কৰি থাকোঁ এইটোৱে শেষ তেওঁক আমি দেখিবলৈ পাম গতিকে জুবিন দাৰ ছবিখনৰ ডিএন হ'ল মানে দাদাক আমি শেষবাৰৰ কাৰণে চাম দাদাক আৰু আমি কোনো ৰূপত কেতিয়াও আমি দেখিবলৈ নাপাম তেওঁৰ শেষ সৃষ্টি আৰু তেওঁৰ লাষ্ট তেওঁৰ এইটো গেটআপ গতিকে এইটো কালিলৈৰ কাৰণে যিবিলাকে কাইলৈ চাব জুবিন দাৰ কাৰণে এইটো লাষ্ট মানে মই ভাবোঁ যে মৃত্যু আৰু যে ইয়াৰ পিছত আৰু জুবিন দাক আমি কোনো দিন কেতিয়াও লৰচৰ কৰি থকা ডাঙৰকৈ বিগ স্ক্ৰীণত বা তেওঁ সংলাপ গোৱা বা তেওঁৰ আৱেগ অনুভূতি খং যি আছে কালি আকৌ এবাৰ মানে মৃত্যু হ'ব গতিকে সেই বস্তুটো অলপ নহয় ভালেখিনি কষ্ট হ'ব গতিকে চেষ্টা কৰিম চাওঁ আপুনি
যথেষ্ট দিন বা সামাজিক মাধ্যমৰ পৰা আপুনি দূৰত আছিলে সেইদিনাখনিও যেতিয়া আপুনি গৈছিলে ঘৰত সেইদিনাখনি আপুনি যথেষ্ট ভাগি আছিলে আপোনাৰ লগতো বহুত স্মৃতি আছে এপাৰ্টমেণ্টত একেলগে থকা কিবা দৰ্শকক ক'ব বিচাৰিব যিটো মনত থাকি যাব নাই একদম মোৰ দুটা বস্তুক লৈ পেলাই মই কি মই এই লাষ্ট যিটো মই ক'লোঁ যে হাতখনত ধৰি পেলাই আজি বহুতে কান্দিছে এইটো কাৰণে জুবিন দাক এইখন অসমত থাকি পেলাই লগ নাপালে একটো সেইবিলাক এটা অনুতপ্ত মানুহৰ হেৰুৱাৰ দুখটো আছে অনুতপ্তও হৈছে বহুতে আকৌ আজি যেনেকৈ মুখাবিলাক খোল খাইছে ধৰা বহুতে এনেকুৱা হৈছে যে জীৱিত অৱস্থাত ইমান ট্ৰল কৰিছিলে এতিয়া অনুতপ্ত যে আমি গমেই নাপালোঁ কিছুমান এনেকুৱা আছে যে লগত আছিলে কিন্তু তেওঁ কি ব্যক্তি কেনেকুৱা কি আছে এবাৰ নকলেও তাৰমানে চাগে যে আপুনি অমুক এনেকুৱা এই ক্ষেত্ৰত মই চাগে ক'ব নোৱাৰোঁ বহুত বেছি সৌভাগ্যশালী হয় আমাৰ এটা গেপ হৈছে বা আমি লগ পাওঁ বহুত বেছি আৰু মহিলা হিচাপে এনেও ধৰা ৰাতি দাদাই উঠে য'ত নেকি আমি মহিলাবিলাক আমি সন্ধিয়ালৈ সোমাই যাওঁ আমাৰ কাৰণে সম্ভৱো নাছিলে মহিলাসকলৰ কাৰণে কিন্তু মই তেওঁক এজন মানে ব্যক্তিক গানটো বেলেগ কথা কিন্তু তেওঁক মই সাংঘাতিক ভাল পাইছিলোঁ প্ৰাণ ভৰি ভাল পাইছিলোঁ মানুহজনক সেইটো মই ক'ব পাৰিলোঁ তাৰমানে মই লাষ্টৰ এই 3-4 বছৰ যিখিনি মই তেওঁ হোৱাটছআপতে হওক বা ফোনত যেতিয়া কথা পাতোঁ তেওঁ সেইটো বস্তু জানি গৈছিলে যে আঙুৰে ভাল পায় তেওঁৰ লগত আমি গৈ পেলাই এনেকৈ টেলফি সেইবিলাক একো নকৰিছিলোঁ বহুত মাতিছিলে নগৈছিলোঁ কাৰণ আমি এটা লিমিটেশ্যনত থাকিব লাগে এজ এ ফিমেল মই নগৈছিলোঁ কিন্তু মই তেওঁক সেই যে এঘণ্টা পাতিছিলোঁ বা মই পিছত যে পাতিলোঁ যে কথা তেওঁক মানে মই হাজাৰজনৰ মাজতো আই লাভ ইউ বুলি কৈছোঁ আৰু তেওঁক পাৰ্চনেলিও মই কৈছোঁ যে দাদা আপোনাক বহুত ভাল লাগে মানে মানে ইচ্ছা পলাই তেওঁক কৈছোঁ যে মই আপোনাৰ মানে একদম সেই শুভাকাংক্ষী নহয় যে ফেচবুকত বা ফটো উঠিলোঁ গৈ পেলাই তেনেকুৱা নহয় দূৰৰ পৰাই আপোনাৰ শুভাকাংক্ষী বা মই আপোনাক বহুত ভাল পাওঁ বহুত কৈ পাইছোঁ চকুত হৈ সেইটো ক্ষেত্ৰত মানে আই এম ভেৰি লাকি বেলেগকবিলাক যেতিয়া দেখা পাওঁ নিজকে ভাল লাগে যে সেই মানুহজনক মই ক'ব পাৰিলোঁ তেওঁ জীৱিত অৱস্থাত তেওঁ গম পাই গ'ল বা তেওঁক মই শেষলৈকে মানে কৈছোঁ যে দাদা মানে শেষৰটো ফোনতো মই কৈয়ে থাকোঁ যে দাদা আপুনি মোক যে চিনেমাখনত যে ল'লে আৰু চিনেমাখনত কাম কৰাতকৈও ডাঙৰ কথা কি জুবিনৰ লগত সেইখিনি সময় সান্নিধ্যখিনি পোৱা শ্বুটিঙত মানে মই বেলেগ একোৱে চনা মেকআপটো লোৱাৰ পিছত মানে জুবিন দাকে এইখন দি পেলাই এনেকৈয়ে চাই থাকোঁ মানে তেওঁ কৈ থাকে শুনি থাকোঁ মানে এই যিটো হেঁপাহ পলুৱাই চোৱাটো বা তেওঁৰ সান্নিধ্য এইখিনি সময়ত ওচৰত আছোঁ আমি ফিমেল হিচাপে বৰ কম সময় পাওঁ ন তেনেকুৱা কাৰণ আমি ছিংগাৰ নহয় মঞ্চত এনি টাইম থাকিবৰ কাৰণে অথবা তেওঁ দেৰিকৈ উঠে আমি ষ্টুডিঅ'ত গৈ পেলাই বহি থাকিবও নোৱাৰোঁ 2-3 দিনমান গৈছোঁ তাৰপিছত মানুহেতো জানাই আৰু জীৱিত অৱস্থাত তোমাৰ সুখে শান্তিয়ে থাকিব নিদিয়েগৈ ভালটোকো কেনেকৈ বেয়া প্ৰলেপ দিয়ে গতিকে সেই ফোনতে যিখিনি পালোঁ যিখিনি ক'লোঁ সেই যিটো মোৰ ক'ব পালোঁ সেইটো এটা আৰু দ্বিতীয়তে এতিয়াও আছে মোৰ হোৱাটছআপত 2001 চনত মানে তেতিয়া জুবিনদাৰ বিয়া হোৱা নাই সেইখিনি সময়ত মানে এটা আমি এটা বেলেগ ধৰণৰ তেতিয়া মই ইণ্ডাষ্ট্ৰি বুলি নহয় আঙুৰ বুলি জানে আৰু বা তাৰপিছত বিয়াৰ পিছত মানে সেই যেতিয়া জুবিনদাৰ বৌক লৈ গৈছিলে জুবিন নাইট আছিলে তেতিয়া জুবিনদা বৌ মানে চাকি দাসত একদম নতুন বিয়া হৈছে আৰু একদম খাৰু চাৰু একদম নতুন মানে তেতিয়া মানে জুবিনদাক আমি সেই য'ত ভাত খাইছিলে তাতে মানে তেতিয়া আৰু কলেজত পঢ়া এটা বেৰি আছিলে তেতিয়া মানে জুবিনদাক তেতিয়াই গৈছিলোঁ বোলো জুবিনদা আপুনিতো আমাৰ কাৰণে শ্ৰীকৃষ্ণ গতিকে বিয়া পাতিছে ঠিকে আছে কিন্তু আমি কিন্তু গোপী হ'ব মানে সকলোৱে গতিকে সেই কৃষ্ণ সদৃশ সেই বস্তুটো মই দাদাক মানে কৈ ৰাখিছিলোঁ পিছত বহুত দিনৰ পিছত যেতিয়া মই মোৰ মনৰ কথাখিনি কৈ আছিলোঁ তেতিয়া মানে পিছদিনাখন মানে গুড মৰ্ণিং দি পেলাই তেওঁ কৃষ্ণ বাঁহী বজাই আছে কৈছে তই কোৱা কৃষ্ণজন এইজনে নহয় জানো মানে এনেকুৱা টাইপত এটা ফটো এখন পঠিয়াইছিলে গতিকে সেই বস্তুবিলাক মানে মোৰ কাৰণে বৰ মিঠা এটা স্মৃতি হৈ থাকিব তেওঁৰ লগত গতিকে সেইখিনি মই ভিতৰৰ ভালপোৱাখিনি তেওঁক যে ক'ব পালোঁ এইটো জনমত পিছৰ জন্মত নাজানো কোনে ক'ত কেনেকৈ কি ধৰণে জন্ম লাভ কৰে কোনে কাক কি পায় কিন্তু সেই ভালপোৱাটো যে ক'বলৈ পালোঁ সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ মানে এটা স্মৃতি হৈ থাকিব ভাল মিঠা স্মৃতি তেওঁৰ লগত মোৰ থাকি গ'ল আৰু কিবা মঞ্চতো আপোনালোকৰ বহুতো ধেমালি দেখিছোঁ কেনেকুৱা কিবা মনত না মঞ্চত মানে কি হয় মানে দাদাই মানে কয় আৰু ক'ত আছ মোৰ এতিয়াও মানে মোবাইলটোত কেতিয়াবা মোৰ সেইটোৱে ভয় লাগে মানে কিবা এনেকুৱা লাগে চাই থাকোঁ মাজে মাজে চেক কৰি থাকোঁ যে ক'ত আছ বুলি ক'ব নেকি প্ৰায় মানে মেছেজত লিখিলে ক'ত আছ কি কৰিছ এইটো মানে দিয়ে 3 দিনৰ মূৰে মূৰে মানে এনেকুৱা ধৰণৰ ক'ত আছ কি কথা কি বতৰা এনেকুৱা ধৰণৰ তো কি হয় মানে দাদাই খুব মাতে এতিয়াতো আমিতো তেনেকৈ যাব নোৱাৰোঁ ন বস্তুবিলাক তো সেই কেতিয়াবা মানে এনেকুৱা ক'ৰবাৰ পৰা আহি থাকিলে যেতিয়া মানে গম পাওঁ মানে মেছেজ ক'ত আছ বুলি কৈ দিয়া লাগিলে মই এটা অমুকত আছোঁ প্ৰগ্ৰেম আছে গুচি আহ
য'ত গুৱাহাটীত যদি ক'ৰবাত ওচৰে পাঁজৰে থাকে তেনেকৈ মানে পটককৈ মই মানে গুচি যাওঁগৈ এতিয়া যেনেকৈ ছাপ'জ আমি বঙাইগাঁৱৰ পৰা আহি আছোঁ আজৰাত প্ৰগ্ৰেম আছিলে তাতে পটককৈ সোমাই গ'লোঁ গুৱাহাটীত প্ৰগ্ৰেম আছে ক'ৰবাত মই মিলাইছোঁ তেনেকৈ এনেকৈ সোমাই গৈছোঁগৈ চ' মঞ্চত গ'লে মানে বেলেগ নাই আৰু মানে তেতিয়া হেৰিটো বেলেগ হৈ থাকে আৰু গোটেই পৰিৱেশটোৰ ইমানটো কথা পাতিব নোৱাৰি গান শুনিবলৈ যাওঁ আৰু মই গ'লে মঞ্চত গ'লে সেই এটাই ৰিকুৱেষ্ট কৰোঁ ভাগ্য ভাল মানে মই যোৱাৰ আগত এতিয়া যিমান মানে প্ৰগ্ৰেমত গৈছোঁ আৰু কমেই গৈছোঁ সেই মায়াবিনী গানটো মানে ধৰক মানে নাগায় মানে নাগায় মিনছ কি আৰু মই যোৱালৈকে গোৱা নাই মানে তেওঁ তো মই গৈ পেলাই আকৌ ৰিকুৱেষ্ট কৰোঁ যে দাদা এইবাৰ প্লিজ মই বেছি সময় থাকিব নোৱাৰোঁ তো গানটো গাই দিব তো ময়ো যাওঁ মায়াবিনী আৰম্ভ হয় চ' সেই বস্তুবিলাক মানে ক'ৰবাত মিলি গৈছিলে ভাল লাগিছিলে সেইবিলাকে মোৰ জুবিন দাৰ লগত সেই মৰম লগা কিছুমান সেই তেনেকুৱা বস্তুবিলাক আছে আৰু এটা ইনচিডেণ্ট আছে মই এইটো জুবিন দাক কোৱাই নহ'লে পাওঁ তেওঁ জানে বাট মনত পেলাই দিয়া নহ'লে তেওঁ এগেইন জুবিন দাই লগ পালে মানে কয় খুৰী ভালে আছে না এনেকৈ কয় তাৰমানে আমাৰ নলবাৰীত থাকোঁতো দাদাই নলবাৰী সুৰত মানে কয় আৰু কৈছে খুৰী ভালে আছে না এনেকৈ কয় তো মাৰ লগত এটা তাৰমানে ঘটনা এটা হৈ গৈছিলে সেই তেতিয়াই যেতিয়া আমাৰতো মানে য'ত আমাৰ বিহু ফাংচন হয় তো মোৰ ভিনদেউ গুৰি ধৰোঁতা মানে তাৰে নলবাৰীত য'ত বিহু হয় গতিকে আমি এটা ভাল এটা সম্পৰ্ক এটা হৈ গৈছিলে জুবিন দাক মানে কি আৰু তেতিয়া আৰু আমাৰতো এইবিলাক একো নাই মোবাইল চোবাইল চ' ভিনদেউক খবৰ দিলে যে জুবিন গাৰ্গ আহি আছে গতিকে এবাৰ আমি ক'লোঁ যে আমাৰ ঘৰৰ পৰা এইবিলাক সোমাই লৈ গ'লে হ'ল ঘৰত একদম দৌৰি আমিতো আৰু একদম সেইখিনি সময়ত বয়স কম মানে লাইক পখিলাজনী আৰু মানে জুবিন গাৰ্গ আহিব সেই দৌৰিকৈ এনেকৈ আহিলে অহাৰ পিছত কি হ'ল মানে বহিবতো সময় নাই আহিছে তাৰপিছত চবকে মাত দিলে তাৰপিছত দিয়াৰ পিছত আৰু জুবিন দাটো বেছি সময় নাথাকে ন তাৰপিছত আৰু মানে মাক ক'লে আৰু কৈছে হেৰি খুৰী আমি ওলাই দিওঁ দিয়ক আমাৰ কাম আছে এনেকুৱা তাৰপিছত মায়ে আৰু এইফালে চাহ বনাবলৈ আমি মানে তেতিয়া তেনেকৈ কোৱাৰ লগে লগে সন্মুখেদি মই দৌৰি গ'লোঁ আৰু কৈ পেলাই মায়ে কৈছে চাহটো লৈ এনেকৈ ক'লে আৰু তাৰপিছত মায়ে ক'লে যদিকে জুবিন দাই কৈছে নাই নালাগে হ'ব মানে হেৰি কৰোঁ আমি যাওঁ দিয়ক খুৰী পিছত আহিম দিয়ক পিছত খাম এই ৰ'বা আমাৰ তাই ছেক্সি মানে কি কথিততে ক'লে চাহ যিটো মানে চেকনিৰে চেকা বুলি কয় সেইটোক আমাৰ কথিততে ছেক্সি লিখিততে হ'লে মানে এনেকুৱা হ'লেহেঁতেন যে চাহ তাই চেকিছে মানে খাই যোৱা তো মায়ে আমাৰ মানে সেই যিটো কৈ দিলে যে আমাৰ তাই ছেক্সি তো তাৰে আগত মই দৌৰি গৈছোঁ সেইটো মানে জুবিন দাই বিৰাট ৰস পালে কৈছে এনেকুৱা টাইপৰ যে আমাৰ ছোৱালীজনী ছেক্সি এনেকুৱা টাইপ আৰু মায়ে কৈছিলে কথিততে তো দাদাই মানে বিৰাট ৰস পালে সেই বস্তুটোক লৈ পেলাই মানে খুব মোক কেতিয়াবা আমাৰ ছেক্সি ছোৱালীজনী তো সেই বস্তুকে মই মাজতে ভাবিছিলোঁ মই গৈ পেলাই ক'ম সেইবিলাক থাকি গ'ল আৰু সেইটোত মাক মানে ভালকৈ মানে মনত থাকি গ'ল আৰু লগ পালে মানে মা হেৰি ভালে আছে না তো সেই ছেক্সি বুলি ক'লে যে সেইটোত বিৰাট ৰস পালে মানে তো এনেকুৱা ধৰণৰ কিছুমান মানে যেতিয়া ময়ো আঙুলতা নাছিলোঁ তেনেকুৱা ধৰণৰ আমাৰ সেই তেতিয়া শ্ৰোতা হিচাপে আৰু তেনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক হৈ গৈছিলে বাকীটো আৰু আমাৰ সেই ষ্টেজ প্ৰগ্ৰেমবিলাক বহুত হৈছিলে তো সেই ষ্টেজ প্ৰগ্ৰেমবিলাকতো কিবা অজস্ৰ তেনেকুৱা আছে আৰু তেতিয়া মানে আচলতে আমাৰ জুবিন দাৰ লগত বহুত বেছি তেনেকুৱা মানে গৈ পেলাই ল'ৰাবিলাকে যেনেকৈ আড্ডাত বহি পেলাই বিভিন্ন ধৰণৰ থাকে আমাৰ মেক্সিমাম চাগে ছোৱালীবিলাকৰ এক্ট্ৰেছখিনিৰ ক্ষেত্ৰত তেনেকুৱা কম আছে মানে আছে যদিও ধৰক যোনে চিনেমা কৰিছে একে ধীৰে তেওঁলোকৰ লগত আছে চ' মইতো চিনেমা কৰিবলৈ একেবাৰেই নাপালোঁ আমি প্ৰগ্ৰেম কৰিছিলোঁ ষ্টেজ প্ৰগ্ৰেম গতিকে মোৰ লগত মেক্সিমাম যদি দাদাৰ লগত আছে তেওঁৰ লগত পাৰ্চনেল যিখিনি মিঠা যিখিনি স্মৃতি আছে তেওঁৰ লগত মোৰ থাকি গ'ল আৰু আৰে বাপৰে কি কোৱা মানে আমাৰ কি হ'ল জানা মানে এনেকুৱা হৈছে যে আমাৰ নিচিনা মানুহ চাগে বহুত আছে এনেকুৱা যিয়ে বেছিভাগ মানুহ সাধাৰণ মানুহখিনি যিয়ে আমি প্ৰত্যাহ্বান নেওচি আগবাঢ়ি থাকোঁ আমাৰ কাৰণে জুবিন দাৰ গানবিলাক প্ৰেৰণা আছিলে আৰু জুবিন দা চেলিব্ৰিটিটো এজনেই ন অসমত জুবিন দাই আছিলে চেলিব্ৰিটি যাক দেখিলে মানে ট্ৰিংকে বাজে মানে জুবিন দা মানে এতিয়াও আমাৰ যিবিলাক 90s মানুহবিলাক আছোঁ চ' এটাটো হৈছে সেই বস্তুটো নাইকিয়া হ'ল এতিয়া আৰু কাকো দেখিলে মানে সেই বেলটো নাবাজেগৈ আৰু জুবিন দা এজন তেওঁ নাই আৰু দ্বিতীয়তে এই যে আমি যে কিছুমান আমাৰ বেদনাবিলাক থাকে সকলোৰে বেলেগ বেলেগ বেদনা তোমাৰ বেদনা বেলেগ মোৰ বেদনা বেলেগ কাৰোবাৰ পইচাৰ কাৰোবাৰ কিবা চবৰে বেদনাবিলাক বেলেগ বেলেগ আমি এই যে জুবিনদাৰ গানবিলাক লৈ যে এটা সাৰথি কৰি ৰাতিটো কান্দো যে গাৰুত তিয়াই দিওঁ যে সেই জুবিনদাৰ গানখিনি শুনি আকৌ যে ৰিকভাৰী কৰোঁ নিজকে কৰি পেলাই আকৌ পিছদিনাখন কামত গুচি যাওঁ সেই বস্তুবিলাক মানে এতিয়া আমাৰ কাৰণে কষ্ট হৈছে যে আমি সেই গানবিলাক শুনিলেও এতিয়া অসুবিধা নুশুনিলেও অসুবিধা শুনিবতো লাগিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব আকৌ শুনিলে এইটো প্ৰব্লেম যে জুবিন দা নোহোৱাৰ বেদনা গতিকে এই বস্তুটোৱে এই গোটেই মিক্স হৈ পেলাই এই যিটো আমাক এটা কষ্ট এটা যে দি আছে
সেইটো মানে মই নাজানো কিমান দিনলৈকে থাকে আমাৰ চাগে মৃত্যুৰ লগে লগে যাব আৰু এতিয়া তাৰমানে এনেকুৱা হৈছে আৰু এনেকুৱা আমাৰ মানে কামত এইকেইদিন ওলাই আহি এনেকুৱা ধৰণৰ অনুভৱ হৈছে যে এতিয়া চাগে আমি আৰু সেই মানে স্বাভাৱিক সেই বস্তুটোলৈ আৰু আমাৰ যিটো চাম আছে নহ'বগৈ আৰু এতিয়া আমি উশাহ থকালৈকে জীয়াম আৰু জীয়াই থকালৈকে দায়িত্ববোধখিনি পালন কৰিব লাগিব মোৰ ছোৱালীজনী আছে মই সেইকাৰণে জীয়াব লাগিব মোৰ মা দেউতা আছে মই জীয়াব লাগিব তাৰ কাৰণে কষ্ট কৰিব লাগিব তাতকৈ বেছি এক্সাইটমেণ্ট আৰু নাই তাৰমানে ক'ৰবাত জুবিন দা থাকিলে হে আমি মানে দৌৰি গৈ পেলাই জুবিন দা আছে নেকি দৌৰি যাওঁ তাৰমানে এতিয়াতো আৰু যিমান যোনেই নহওক কেলে ফাংচন চলি থাকিলেও সেই দৌৰাটোতো এতিয়া মোৰ পক্ষে আৰু মই নাজানো কাৰ কাৰ পক্ষত হ'ব মোৰ পক্ষততো আৰু নহ'ব যে মই একদম ডাঙৰ ক'ৰবাত ফাংচন চলি আছে যোন মানুহে নহওক বলিউডৰ হলিউডৰ আহক আৰু আমাৰ অসমৰ থাকক এই যিটো দৌৰি যোৱা মোৰ দ্বাৰাটোতো নহ'ব গতিকে সেই বস্তুটো এক্সাইটমেণ্টটো এতিয়া আৰু নাই এতিয়া খালি জীৱন জীয়াব লাগে জীয়াই থাকিবৰ কাৰণে গতিকে জীয়াব লাগিব আৰু এই যিটো কান্দোনটো আছে ৰাতি ৰাতিৰ যিটো কান্দোন আছে যিটো চিনেমাখন আছে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে সেইটো আমাৰ কামৰ মাজত যিকোনো মুহূৰ্তত যেতিয়াই জুবিনদাৰ কথা ওলাব বা যেতিয়াই এনেকুৱা ধৰণৰ বা ফটোখন দেখিম তেতিয়াই মানে আমি বিনাম তেতিয়াই চবেই কান্দিব গতিকে এইটো এটা আমাৰ আধৰুৱা এটা জীৱন কাৰণ জুবিনদাৰ মৃত্যুটো অপমৃত্যু এটা গতিকে সেই অপমৃত্যুটো কোনেও কেতিয়াও সহজভাৱে ল'ব নোৱাৰে আজিৰ ডেটতো মই ঘপককৈ এনেকুৱা লাগে যে কালি 31 তাৰিখ ঘপককৈ ওলাব নেকি জুবিনদাৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে আৰু মই আজিলৈকে মই যোৱাকালি লাষ্ট গৈছোঁ তাকো মই ইমান ৰিকুৱেষ্ট কৰিছিলোঁ যে মই ফটোখনত শ্ৰদ্ধাঞ্জলি মোৰ দ্বাৰা নহয় কেতিয়াও মোৰ সেইটো কেতিয়াও নহয় জুবিন দাক সেইটোৰ ওপৰত চাব নোৱাৰোঁ কোনো গতিকে এইটোৱে এটা শেষ আছিলে আমাৰ জেনেৰেশ্যনৰ কাৰণে এইটোৱে শেষ মানে ইয়াৰ পিছত আৰু আমাৰ কোনো ধৰণৰ এক্সাইটমেণ্ট নাই কাকো লৈ পেলাই ভাবিবলৈও নাই গান শুনিম সেইটো বেলেগ কথা সেইটো চলিবই লাগিব চবেই জীয়াই থাকিব লাগিব সেই এক্সাইটমেণ্টটো আমাৰ নহয় দশকৰখিনি যোনে আমাৰ এইখিনি পাৰ কৰি আছিলে দুখ বেদনাবিলাক পাতলাইছিলে সেই ব্যক্তিজনৰ গীতবিলাক সেই ব্যক্তিজনেই যিহেতু নাই এতিয়া গতিকে আমি এতিয়া নিৰস বুলি যাই যাম এতিয়া গৈ পেলাই আৰু সেই ফূৰ্তিটো নাহে সম্পূৰ্ণ যে ফূৰ্তি থকা বুলি কৈ যায় সেই ফূৰ্তিটো এতিয়া নাহে জীৱনৰ পৰা হেৰাই গৈছে আৰু ন্যায়টোতো বহুত মানে ধৰা সেইটো এটা প্ৰক্ৰিয়া দেই সেইটো আমি যিমানে এতিয়া দুখ লাগে এতিয়া জনা সকলেও চিঞৰি আছে ন্যায় বুলি আমিতো ন্যায়টো বহুত পিছৰ কথা আমি কাৰণটো আগতে জানি লৈছোঁ কাৰণটোৱে আমি জানিব পৰা নাই এতিয়ালৈকে গতিকে আৰু সেইটো পটককৈ গমো নাপাম দিয়াচোন মই দৌৰা কৰি কি লাভ দৌৰা উত্তেজনা মই পৰিৱেশ কৰি লাভ নাই এইটোত মানে সেইটো শাসক বিৰোধী বুলি কোনো কথাই নাই এইটো কোনো ব্যক্তিৰ ক্ষেত্ৰতে কোনো সংগঠন কোনো ফেন ক্লাব কোনো কথাই নাই মানে এইটো এটা প্ৰচেছ আমি দৌৰা কৰিলেও তাত মানে ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে দৌৰা কৰা বিষয় নহয় আমি সেইটো বস্তু আমাৰ নিজৰ অন্তৰাত্মাৰ পৰা অহা যে দুইলাখ কেনেকৈ ঢুকাল বাছ আমাক কাৰণটো লাগে আৰু কাৰণটো অনুযায়ী তাৰপিছত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰোঁ যে অমুকৰ দুখ আছিলে কিন্তু আজি যদি মই এতিয়া এই যোৱাকালিৰ পৰা এইটো মোৰ সিহঁতৰ ওপৰত ইমান এতিয়া খংটো মানে এনেতো আছেই মানে এতিয়া মানে যে তহঁতি মানে তাকে ভাবিছোঁ যে 2 ছেকেণ্ডৰ মানে 3 ছেকেণ্ডৰ এটা মানে চেণ্টেঞ্চ এটা এবাৰ যদি ৰাতিপুৱা যদি কৈ দিলেখন উঠাই দিলেখন যে আজি দাদা এতিয়া শুব ৰেষ্ট ল'ব এই এটা চেণ্টেঞ্চ কৈ দিয়া এটা দাদা আজি আমাৰ মাজত কথাটো কৈছোঁ লগত থকা মানুহখিনিতো সাংঘাতিক আমি যিটো নিজে দেখিছোঁ সাংঘাতিক ভুল হৈছে সাংঘাতিক মানে তাৰ কোনো ক্ষমাই নাই কিন্তু সেইটো এতিয়া ন্যায় প্ৰক্ৰিয়াত গ'লে কিমান দিনৰ শাস্তি হ'ব কি হ'ব সেইটোতো আমাৰ হাতত নাই দিয়াচোন আমিহে জানো বা আমি অনুভৱ কৰিছোঁ যে সিহঁতে ভুল কৰিছিলে গতিকে সেইটো বাকীবিলাকে যেনেকৈ ভাবে ময়ো তাতে একমত প্ৰথমতেতো হৈছে আমাৰ কাৰণটো কি কাৰণে কি পৰিৱেশত দাদা আমাৰ পৰা তাৰপিছত বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু বিচাৰ প্ৰক্ৰিয়াটো এটা প্ৰক্ৰিয়াই মানে সেইটোত মানে আমি লম্ফ দৌৰি মানে আৱেগিক অমুক কৰি একো আৰু এইটোৰ ওপৰত কোনোবাই যদি ভাবে যে মই এক্সট্ৰা মাইলেজ ল'ম অমুক ল'ম জুবিনদাৰ ক্ষেত্ৰত সেইটো কেতিয়াও সম্ভৱ নহয় মানে কোনো ভাবিব নালাগে সেইটো কোনেও নোৱাৰিব তাৰমানে জুবিনদা মানুহজনে এনেকুৱা আছিলে জীয়াই থকাতেও তেনেকুৱা তেওঁৰ প্ৰভাৱ যিটো আছিলে মৃত্যুৰ পিছততো আৰু বেছি বাঢ়ি গৈছেগৈ তেওঁৰ ক্ষেত্ৰত যদি কোনোবাই ভাবিছে যে মই একদম অমুকটো কৰি পেলাই মানে একদম লিডাৰ অমুকটো কৰি পেলাই মই মাইলেজ ল'ম সেইটো একদম কমপ্লিটলি ভুল হ'ব আৰু যিবিলাক একদম মানে অনুৰাগী দেই
মানে যিবিলাকক মই সৰু সজাইত দেখিছিলোঁ সেইদিনাখন মই 3 ঘণ্টা আছোঁ তাত মইতো আজিলৈকে মই ল'ৰাবিলাকক মানে এনেকৈ কন্দা ক'তোৱে নাই দেখা মানে ল'ৰাবিলাকক এনেকৈ কন্দা পিছত যিবিলাক দেখিছোঁ সেইবিলাক কেমেৰাৰ চাইও কান্দিছে মানে মই সেই তেনেকুৱাও দেখিছোঁ মুখাবিলাক আমিতো ওলোৱা নাই মানে ওলাব পৰা নাই মানে কান্দি ভিতৰতে আছোঁ চ' গতিকে আমি যিবিলাক অনুৰাগী নহয় যিবিলাকে কান্দিছিলে কেমেৰা চাই পেলাই নহয় সেইবিলাকে কিন্তু চব চাই আছে চব নিৰীক্ষণ কৰি আছে যেনেকৈ আমি ভিতৰত আমি বেছি কেমেৰাৰ সন্মুখত সেইকেইদিন ওলাবই পৰা নাই নিজকে ৰাখিব পৰা নাই গতিকে সেইখিনি অনুৰাগীয়ে কিন্তু চবকে চাই আছে এটা নাটক চাই আছে মানুহে চবেই জানে আৰু আমিতো ইণ্টাৰনেট বহুত বস্তু জানো ক'ব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত কিন্তু সেই বস্তুবিলাক কৰি লাভ নাই মানে জুবিনৰ ক্ষেত্ৰত লাভ নাই মানে যদি ভাবে সেই মানুহজন কাৰণ সেই মানুহজন যে মানুহজন হৈ থকা নাই নহয় এজন দৈবিক শক্তিলৈ এটা ঐশ্বৰিক শক্তিলৈ ৰূপান্তৰ হৈছে আমি গতিকে সেই মানুহজনৰ ক্ষেত্ৰত কোনেও মানে ভাবিব নালাগে যে মই দাদাৰ নামটো লৈ অমুক কৰিম সেইবিলাক মানে এটা সময়তহে থাকিব মানে পিছত সেইবিলাক বস্তু নাইকিয়া হৈ যাব গতিকে মই ভাবোঁ যে দাদাৰ যিটো শক্তি আছিল ঐশ্বৰিক শক্তি আছিলে এটা ভগৱানে এটা স্পেচিয়েল কিবা এটা দিছিলে তেওঁ গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে সম্পূৰ্ণৰূপে ন্যায় পাব যিটো তেওঁক লগ পাইছিলে সিদ্ধাৰ্থ চামকানক লগ পাইছিলে না তাৰমানে কি হৈছে জুবিনদাৰ লগত মানে দেখা পাওঁ মাতো ভালনে খবৰ অমুক তমুক বহুত দিনৰ পৰা ৰখি আছোঁ ৰৈ বিনালে চাবলৈ দাদাইও কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম সেইটো কেতিয়া ভবা নাছিলোঁ আমাক জাষ্টিচ লাগিব যেনেকৈ হ'লেও লাগিব আমি কালি ৰাতিও সোণাপুৰৰ পৰা আহিছোঁগৈ গৈ পেলাই জুবিন দাক কৈ আহিছোঁ আমি নিশ্চয় ৰৈ বিনালে চাম অনুৰোধ কৰিছিলে চবকে ৰৈ বিনালে চাবলৈ আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো কিন্তু বহুত বেয়া লাগিছে মনটো আমি জুবিন দাক এনেকৈ যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলোঁ জুবিন দাক এনেকৈ চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলোঁ আমি সৰু মানুহ বেলেগ একো বুজি নাপাওঁ ৰাজনীতিও বুজি নাপাওঁ একো বুজি নাপাওঁ কিন্তু আমি এটাই জানো জুবিনদাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে আৰু জাষ্টিচ আমাৰ CM ছাৰে দিবই লাগিব যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক আমি বিচাৰ কৰিম সেইটোৱে আৰু কি ক'ম লাগিব ন্যায় দিবই লাগিব আৰু আমাক জুবিন দাক ন্যায় লাগিবই এতিয়াও আমি জুবিন দাক আৰু এটা কথা আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে আমিতো জুবিন দাক সদায় আমাৰ মাজত ৰাখিছোঁ কিন্তু জুবিন দাৰ মৃত্যুৰ ৰহস্য আমাক লাগিবই আমাক এবাৰ হ'লেও ক'ব লাগিব মৃত্যু হৈছে কোনোবাই হত্যা কৰিছে আমি সেইবিলাক নাজানো আমাৰ মুঠতে খোলাখুলিকৈ আমাক গোটেই অনুৰাগীসকলক ক'ব লাগিব জুবিন দা এনেকৈ ঢুকাইছে বুলি আমি সেইটো কাৰণে ৰখি আছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মাক দেউতাকে যেতিয়া গলতি মানে ভুল কৰে তেনেহ'লে তাৰ অচৰটো ল'ৰা ছোৱালীৰ ওপৰত পৰে এইটো বুজি লওক আৰু CM ছাৰক মই কৈছোঁ CM ছাৰক মই অনুৰোধ কৰিছোঁ যদিহে তেখেতে কিবা জানি বুজি আমাৰ পৰা লুকুৱাইছে তেখেতৰোতো ল'ৰা ছোৱালী আছে জুবিন দা আমাৰ ফেমিলি এজন মেম্বাৰ সদস্য বুলি আমি ভাবোঁ গতিকে আমাৰ সদস্য এজন হেৰাই গৈছে তো আমি গাৰ্জেন হিচাপে আমি যিমানখিনি দুখ প্ৰকাশ কৰিছোঁ যিমানখিনি আমি চকু পানী টুকিছোঁ সেইখিনি চকু পানী কেতিয়াও অথলে যাব নোৱাৰে জুবিন দাৰ ক্ষেত্ৰত বিশেষকৈ কেতিয়াও অথলে যাব নোৱাৰে মানে সেইটো কাৰণে CM ছাৰক মই কৈছোঁ যদিহে কিবা জানে আমাক কওক অসমবাসীক কওক আমি চবেই মিলি কিবা এটা কৰিম সেইটোৱে কথা কি ক'ম মুঠতে আমি বহুত দিনৰ পৰা ৰখি আছোঁ ৰৈ বিনালে চাবলৈ দাদাইও কৈ গৈছিলে ৰৈ বিনালে সকলোৱে চাব বুলি আমি কিন্তু জুবিন দাক যে হেৰুৱাইকে ৰৈ বিনালে চাম সেইটো কেতিয়া ভবা নাছিলোঁ আমাক জাষ্টিচ লাগিব যেনেকৈ হ'লেও লাগিব আমি কালি ৰাতিও সোণাপুৰৰ পৰা আহিছোঁগৈ গৈ পেলাই জুবিন দাক কৈ আহিছোঁ আমি নিশ্চয় ৰৈ বিনালে চাম অনুৰোধ কৰিছিলে চবকে ৰৈ বিনালে চাবলৈ আজি স্ক্ৰীণত দেখি কি হ'ব নাজানো কিন্তু বহুত বেয়া লাগিছে মনটো আমি জুবিন দাক এনেকৈ যে হেৰুৱাম আমি কেতিয়া ভবা নাছিলোঁ জুবিন দাক এনেকৈ চাম বুলি কেতিয়া অনুভৱ কৰা নাছিলোঁ আমি সৰু মানুহ বেলেগ একো বুজি নাপাওঁ ৰাজনীতিও বুজি নাপাওঁ একো বুজি নাপাওঁ কিন্তু আমি এটাই জানো জুবিনদাৰ লগত যদি বেয়া হৈছে তেনেহ'লে আমাক জাষ্টিচ লাগে আৰু জাষ্টিচ আমাৰ CM ছাৰে দিবই লাগিব যদি CM ছাৰে দিব নোৱাৰে তেনেহ'লে আমাক অসমবাসী ৰাইজক কওক আমি বিচাৰ কৰিম সেইটোৱে আৰু কি ক'ম লাগিব ন্যায় দিবই লাগিব আৰু আমাক জুবিন দাক ন্যায় লাগিবই এতিয়াও আমি জুবিন দাক আৰু এটা কথা আমাৰ মনততো জুবিন দা সদায় জীয়াই আছে আমিতো জুবিন দাক সদায় আমাৰ মাজত ৰাখিছোঁ কিন্তু জুবিন দাৰ মৃত্যুৰ ৰহস্য আমাক লাগিবই আমাক এবাৰ হ'লেও ক'ব লাগিব মৃত্যু হৈছে কোনোবাই হত্যা কৰিছে আমি সেইবিলাক নাজানো আমাৰ মুঠতে খোলাখুলিকৈ আমাক গোটেই অনুৰাগীসকলক ক'ব লাগিব জুবিন দা এনেকৈ ঢুকাইছে বুলি আমি সেইটো কাৰণে ৰখি আছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মাক দেউতাকে যেতিয়া গলতি মানে ভুল কৰে তেনেহ'লে তাৰ অচৰটো ল'ৰা ছোৱালীৰ ওপৰত পৰে এইটো বুজি লওক আৰু CM ছাৰক মই কৈছোঁ CM ছাৰক মই অনুৰোধ কৰিছোঁ
যদিহে তেখেতে কিবা জানি বুজি আমাৰ পৰা লুকুৱাইছে, তেখেতৰোতো ল'ৰা ছোৱালী আছে। জুবিন দা আমাৰ ফেমিলি এজন মেম্বাৰ সদস্য বুলি আমি ভাবোঁ। গতিকে আমাৰ সদস্য এজন হেৰাই গৈছে, তো আমি গাৰ্জেন হিচাপে আমি যিমানখিনি দুখ প্ৰকাশ কৰিছোঁ, যিমানখিনি আমি চকু পানী টুকিছোঁ, সেইখিনি চকু পানী কেতিয়াও অথলে যাব